নমস্কাৰ সকলোকে। অলপমান ৰৈ দিছোঁ, অলপ মানুহ হৈ লওক। কমেণ্ট ছেকশ্যন খোলা আছে, কমেণ্টত প্ৰশ্ন সুধিব পাৰিব আপোনালোকে। জয়ন্ত কুমাৰ ব্ৰহ্ম এখেতে সুধিছে অৰ্জুন জুচ আৰু পুনৰ্নভা একেলগে খাব পাৰিমনে? পাৰিব দিয়ক। অলপ 10-5 মিনিটৰ গেপছ ৰাখি আধা কাপ অৰ্জুনৰ ৰস, আধা কাপ পুনৰ্নভা ৰস খাব পাৰে। ডিটুল দাস পাৰিব খাব। হীৰক ফুকন, আপুনি গৰম গাখীৰৰ লগত হালধি গুড়ি মিক্স কৰিব, গৰমে গৰমে খাব, ৰাতি ৰাতি এমাহমান খাব। মীনাক্ষী শৰ্মা, চুলি সৰি আছে বোলে এখেতৰ। আমাৰ চুলি সৰাৰ কাৰণে অল ইন ওৱান তেলটো লগাব আৰু পাউডাৰ শ্বেম্পুটো ব্যৱহাৰ কৰিব, চুলি সৰা বন্ধ হৈ যাব। কুকিল কুমাৰ গগৈ, ডিঙিটো শুকাই শুকাই যায়। যিসকলৰ ডিঙি শুকাই শুকাই যায় তেওঁলোকে ৰাতিপুৱা জুচ খাব। বৰ্তমান খাবলৈ আটাইতকৈ ভাল জুচ তিয়হৰ জুচ, তিয়হৰ ৰস। এটা মজলীয়া আকাৰৰ তিয়হ ৰাতিপুৱা জুচ উলিয়াই খাব। 15-20 দিন খালে যিসকলৰ ৰাতি ডিঙি শুকাই যায় বা এনে ডিঙি শুকাই থাকে তেওঁলোকে খাব পাৰে। পানীৰ পৰিমাণটো বঢ়াই দিব লাগিব শৰীৰত। 3 ঘণ্টাৰ মূৰে মূৰে এগিলাচ কৰি গৰম পানী খাই থাকিলে হ'ল। পাৰ্থপ্ৰতিম বৰা, গৰহাৰ বিষ আৰু কলেষ্ট্ৰল বেছি হৈছে এক্ষেত্ৰত। অৰ্জুন চালৰ গুড়িটো খাব বা অৰ্জুন ৰসটো খালে হ'ল। নাৰ্ভৰ কাৰণে আব্দুল ৰিয়ান, নাৰ্ভৰ কাৰণে কি ভাল? নাৰ্ভৰ কাৰণে অশ্বগন্ধা গুড়িটো ভাল। অশ্বগন্ধা গুড়ি 1 চামুচ 1 গিলাচ গৰম পানীত মিক্স কৰি ৰাতিপুৱা খাব পাৰে। এমাহ-1.5 মাহমান খালে নাৰ্ভৰ প্ৰব্লেম ঠিক হৈ যায়। ধীৰাজ চৌধুৰী, এখেতে লিখিছে IBS আৰু কনষ্টিপেশ্যনৰ কাৰণে কি কৰিব লাগিব? IBSৰ কাৰণে এটা মজলীয়া আকাৰৰ ডালিম লাগিব। ডালিমটো টেনিছ বল এটাৰ সমান ডালিম এটা ল'লে হ'ল। গৰম পানী দি ধুই ল'ব। ধুই সৰু সৰু কৰি কাটি এনে মিক্সিত দি পানী 1 গিলাচ দি পেলাই জুচ বনাব। জুচ বনাই সেইখিনি চেকি লৈ তাতে
আধা চামুচ হালধি গুড়ি ভাল হালধি গুড়ি মিক্স কৰিব মিক্স কৰি ৰাতিপুৱা খালী পেটত খাব তাৰপিছত এল'ভেৰা ৰসটো খাব তাৰপিছত 1 ঘণ্টা একো নাখাব তেনেকৈ 3 মাহ মান খালে আইবিএছৰ প্ৰব্লেম ঠিক হয় প্ৰবাল শৰ্মা জণ্ডিছৰ প্ৰব্লেম যিসকলৰ সঘনাই জণ্ডিছ হৈ থাকে তেওঁলোকে পুনৰ্নভা শাকৰ গুড়ি বা পুনৰ্নভা জুচটো খাওক আমাৰ মিন্টু কলিতা চুলিৰ কাৰণে আপুনি আমাৰ অল ইন ওৱান তেলটো আৰু পাউডাৰ শ্যাম্পু ব্যৱহাৰ কৰক যিসকলৰ চুলি সৰা সমস্যা আছে তেওঁলোকে অল ইন ওৱান তেল আৰু পাউডাৰ শ্যাম্পু ব্যৱহাৰ কৰক আমাৰ এইবিলাক সব এইত পোৱা যাব অনলাইন পোৱা যাব আমাৰ এপটোত পোৱা যাব ভাগ্যশ্ৰী বৰুৱা আপুনি আমাৰ হতমূল চূৰ্ণটো খাব হতমূল চূৰ্ণ যিসকলৰ মাহেকীয়া সমস্যা আছে ব্লিডিং কম হয় বেছি হয় খুব বেছি বিষ হয় এই সকলোবিলাকৰ কাৰণে আমাৰ হতমূল গুড়ি বা হতমূল ৰসটো খাব পাৰে গোবিন্দ নাথ পাইলছৰ কাৰণে কিবা আছে নেকি পাইলছৰ কাৰণে বিৰাট ভাল ঔষধ অল ক্লিয়াৰ নামৰ যেটো জুচ আছে আমাৰ হেতু পুৰণি পাইলছ হলে 3 মাহ মান খাব লাগে কেতিয়াবা 4-5 মাহ খাব লাগে পাইলছৰ কাৰণে বিৰাট ভাল অল ক্লিয়াৰ নামৰ যেটো আমাৰ ই আছে বটল আছে হেতু পাইলছৰ কাৰণে অকল পাইলছে নহয় যিসকলৰ পাইলছৰ বিভিন্ন প্ৰকাৰ আছে তেজ যোৱা তেজ নযোৱা কিছুমানৰ বাহিৰলৈকে ওলাই আহে আঙুৰৰ দৰে হয় সকলোবিলাকৰ কাৰণে অল ক্লিয়াৰ নামৰ জুচটো খালে ভাল পায় মইনা দত্ত আপোনাৰ মাক আমাৰ এটা মেথি জনি কালজিৰা মিশ্ৰণ নামৰ ঔষধ আছে হেতু খাব দিব মেথি জনি কালজিৰা মিশ্ৰণ হেতু ৰাতি ৰাতি খাব দিব আৰু তেখেতক আমাৰ যেটো বিলনা ঘিউ হয় হেতু গৰম কৰি গলাই লৈ নাকত দিব দিব জয়ন্ত শৰ্মা ভাইটি কি খাই আছে মই ৰাতি হলে ভাত বহুত কম খাও ড্ৰাই ফ্ৰুট খাও পিস্তা বুলি কয় খাব লাগে বিৰাট ভাল ব্ৰেইনৰ কাৰণে বিৰাট ভাল এটোৰ কিলো 1500 টকা পিস্তাৰ কিলো কিছুমানে ভাবিব পাৰে ইমান দামী বস্তু আৰু খাব লাগে না কত পইচা পাম এক পাকেট গুটকা 20 টকাত কিনি খায় 20 টকাত এক পাকেট গুটকা 20 গ্ৰাম আর 20 গ্রামত যদি 20 টাকা হয় 1000 গ্রামত কিমান হ'ব 20000 টাকা 1 কিলোত 20000 টাকা হৈ গল তো তেনেকুৱা কথা 1000 গ্রামত 1000 টাকা হল তো গুটকা খাত কৰি তো বহুত ভাল খাব লাগে আপোনালোকে খাব ব্ৰেইনৰ কাৰণে বিৰাট ভাল মোৰ পেছাব কৰিলে জ্বলা পুৰা লাগে
2 মাহ হ'ল কি কৰিব লাগিব জ্বলা-পোৰা কৰাটো শৰীৰত পিত্ত বঢ়াৰ লক্ষণ মানে শৰীৰত গৰমটো বাঢ়ি গৈছে আৰু শৰীৰত পিত্ত বাঢ়ে গৰমটো বাঢ়ে কাৰণ শৰীৰত পানীৰ পৰিমাণটো কমি যোৱা প্ৰথম কাৰণ তো তাৰে কাৰণে পানীৰ পৰিমাণ বঢ়াব লাগিব পানীৰ পৰিমাণ কেনেকৈ বঢ়াব প্ৰত্যেক 2 ঘণ্টাৰ মূৰে মূৰে 1 গিলাচ কৰি গৰম পানী খাব বহি লৈ খাব তেতিয়া লাহে লাহে পেচাব জ্বলা-পোৰা কৰা গা জ্বলা-পোৰা কৰা এইবিলাক হাত ভৰি জিন কৰা এইবিলাক ঠিক হৈ যাব ৰাতিপুৱা উঠি 3 গিলাচ মান গৰম পানী খাব ইউৰিক এচিডৰ কাৰণে অৰ্জুন জুচটো খাব বনপলাখী বৰা বৰুৱা খুব কাহ হৈছে কাহৰ জমখালটো খাওক আমাৰ ফেটি লিভাৰ আৰু গাটো বহুত খজুৱাই থাকে ফেটি লিভাৰৰ কাৰণে আমাৰ যেটো পুনৰ্নভাৰ ৰস আছে পুনৰ্নভাৰ জুচ সেইটো খাব পাৰে মনোৰঞ্জন ৰাজখোৱা চকুত ডাৰ্ক সাৰ্কল বেছি হৈছে কি কৰিব লাগিব ইয়ং লুকটো লগালে ভাল হ'ব নেকি চক মানুহৰ মুখত দাগ হয় কলা দাগ হয় চকুৰ তলত দাগ হয় এইবিলাক শৰীৰৰ কিবা প্ৰবলেম ৰিফ্লেক্ট কৰে চকুৰ গুৰিত দাগ হৈছে মানে এইটো নহয় আপোনাৰ স্কিনৰ প্ৰবলেম হৈছে বা চকুৰ গুৰিত কিবা প্ৰবলেম হৈছে আপোনাৰ ভিতৰত শৰীৰৰ ভিতৰত যেটো প্ৰবলেম আছে তাকেই চকুৰ গুৰিত দেখুৱাইছে তাৰ কাৰণে আপুনি ভিতৰৰ যেটো প্ৰবলেম আছে হেতু সলভ কৰিব লাগিব হেবিলাক আটিগুৰি মাৰি খুলি কলে বিধান দিব পৰা যায় দীপাঙ্কৰ বৰদল স্কাল্প সৰাইছিছৰ কাৰণে কি কৰিব লাগে স্কাল্প সৰাইছিছ মাথাত চুলিত পুৰিবিলাকত স্কাল্প তালুত সৰাইছিছ হৈছে সৰাইছিছ মানে এটা ভয়ংকৰ খজুৱতি কিছুমানৰ চকলা চকল ওলাই যায় কিছুমানৰ গুটি গুটি পানী জ্বলা বন্ধে গাত খজুৱায় গাটো হয় এখেতৰ মূৰত হৈছে আৰু এইটো হয় বিশেষকৈ সাবন আৰু শ্যাম্পুৰ কাৰণে তো সেইকাৰণে মই সদায় কৈ থাকো সাবন আৰু শ্যাম্পু ব্যৱহাৰ নকৰা ভাল শ্যাম্পু আপুনি মূৰত লগাইছে যদি ভালকৈ ধোৱা নাই চুলি তো তেতিয়া সৰাইছিছ হ'ব পাৰে তো সৰাইছিছ হলে চুলি একদম কাটি দিব লাগিব একদম জিৰো কৰিব লাগিব কৰি পেলাই তাতে এটা মিশ্ৰণ বনাব লাগিব লগাব লাগিব গোমূত্ৰ হালধীয়া নাৰ্জী ফুল পেষ্ট বনাই মূৰত লগাব লাগিব 1 ঘণ্টা ৰাখিব লাগিব কালজিৰাত তেলটো লগাব লাগিব তেনেকৈ 6 মাহ লাগিব ঠিক হোৱাৰ কাৰণে হেমন্ত খাটিয়ৰা উপাধ্যায় আপোনাৰ বস্তু বিশ্বনাথ চাৰিআলিত পায় নেকি বিশ্বনাথ চাৰিআলিত আমাৰ বস্তু নাপায় অনলাইন অৰ্ডাৰ কৰিব জোনালী বৰুৱা মোৰ গাঁঠিবোৰৰ বিষ আৰু বিৰাট শকত হৈ গৈছো টোপনি ভাব হৈ থাকে উখাটো লোৱা প্ৰবলেম হয় উখাও লোৱা প্ৰবলেম হয় শকত হৈ গৈছে আপুনি এটা ধান এটাৰ সমান চূণ ল'ব এটা ধান এটাৰ সমান চূণ ল'লে 1 গিলাচ পানীত ভালকৈ গুলি লৈ ৰাতিপুৱা হেতু খাব তাৰ লগত আৰু 2 গিলাচ পানী খাব ৰাতিপুৱা উঠি সদায় 3 গিলাচ গৰম পানী খাব এটা ধান এটাৰ সমান চূণ 1 গিলাচ পানীত গুলি ল'ব ৰাতিপুৱা খাব তাৰ লগত আৰু 2 গিলাচ গৰম পানী খাই দিয়ক 3 গিলাচ গৰম পানী ৰাতিপুৱা হ'ল এই গৰম পানী খাই উঠি 1 ঘণ্টা মান একো নাখাব 1 ঘণ্টা পিছত ভাত ৰুটি যি খাই খাব ৰাতিপুৱা চাহ নাখাব প্ৰত্যেক 3 ঘণ্টাৰ মূৰে মূৰে 1 গিলাচ কৰি গৰম পানী খাই থাকক তেতিয়া আপোনাৰ গাঁঠিৰ বিষ ঠিক হৈ যাব ওজনো কমি যাব উশাহ লোৱাত প্ৰবলেম হয় তাৰে কাৰণে কি কৰিব লাগিব উশাহ নিশাহ লোৱাত কিছুমানৰ প্ৰবলেম হয় এখেতৰ মোৰ যেটো লাগিছে এখেতৰ গেছৰ সমস্যা আছে তো ৰাতি ত্ৰিফলা গুৰিটো খাব
মুখত বহুত গুটি উঠিছে, আগতে নাছিল, কি কৰোঁ বাৰু? মুখত যিসকলৰ গুটি গুটি ওলায়, পিম্পলছৰ নিচিনা হ'ব পাৰে, ঘামচিৰ নিচিনা বা বিভিন্ন ধৰণৰ মুখত গুটি গুটি ওলায়। আৰু এই মুখত গুটি গুটি ওলোৱা মানে এইটো নহয় যে আপোনাৰ স্কিনৰ প্ৰব্লেম হৈছে বা কিবা হৈছে, কিবা নহৈছে। বিভিন্ন ধৰণৰ মুখত গুটি গুটি ওলাইছে, পিম্পলছ ওলাইছে, মানুহে মুখত ক্ৰীম লগাই থাকে। তো মুখত ক্ৰীম লগাইছে মানে মুখৰ গুটি ঠিক নহ'ব। তাৰ প্ৰব্লেম ক'ত আছে সেইটো জানিব লাগিব। মুখত গুটি ওলাইছে মানে আপোনাৰ মুখত প্ৰব্লেম নাই। মুখখন কি মানুহৰ ৰিফ্লেক্ট কৰে, আপোনাৰ অন্তৰত কি চলি আছে সেইটো আপোনাৰ চকুত যিদৰে ধৰা পেলায়, ঠিক সেইদৰে পেটত কি চলি আছে সেইটো আপোনাৰ মুখত গম পায়। মুখত যিমান আপোনাৰ গুটি আছে সিমান আপোনাৰ পেটতো আছে। কিবা খালে জ্বলা পোৰা কৰিব, কিবা খালে জ্বলা পোৰা কৰিব। তো কি কৰিব লাগিব তাৰ কাৰণে, যিসকলৰ পিম্পলছ বগা খুব বেছি ৰাখে তেওঁলোকে দামী দামী কোম্পানী ক্ৰীম লগায়, কিবা লগায়, প্ৰথমতে ভাল পায়, 2 দিন বা 2 মাহ পিছত আকৌ আহি যায়। তেওঁলোকে এইটো বুজি ল'ব লাগিব যে মুখত যদি পিম্পলছ হৈ আছে তেনেহ'লে আপোনাৰ স্কিনত প্ৰব্লেম নাই, আপোনাৰ পেটত প্ৰব্লেম আছে। আৰু এই পেটৰ প্ৰব্লেম ঠিক কৰাৰ কাৰণে আপুনি মই যিখিনি নিয়ম কওঁ সেইখিনি পালন কৰিব লাগিব। ৰাতিপুৱা উঠি প্ৰথম কথা গৰম পানী খাব লাগিব। গৰম পানী 3 গিলাচ খাব লাগিব। খাই উঠি 1 ঘণ্টা একো খাব নোৱাৰে। 1 ঘণ্টাৰ পিছত ভাত, ৰুটি, চিৰা যি খায় জলপান খাই ল'ব, ভালকৈ খাই ল'ব। খাদ্য খাই উঠি লগে লগে পানী নাখাব, 1 ঘণ্টাৰ পিছত পানী খাব। ৰাতি শোৱাৰ সময়ত 1 চামুচ ত্ৰিফলা গুড়ি 1 গিলাচ গৰম পানীত মিক্স কৰি খাই দিব। তেনেকৈ খাওক, 3 মাহ 4 মাহ খাওক, কিন্তু নিয়মখিনি লাইফ টাইমৰ কাৰণে পালন কৰিব লাগিব। আৰু 3-4 মাহ খালে মুখৰ দাগবিলাক ঠিক হৈ যাব। পবিত্ৰ দাস এখেতে কৈছে কি, মই আপোনাৰ প্ৰডাক্ট বিভিন্ন দোকানৰ পৰা ক্ৰয় কৰোঁ, কিন্তু আপুনি মোৰ কমেণ্টৰ উত্তৰ নিদিয়ে, দিলে ভাল পালোঁ হয়। এতিয়া কথা হ'ল কি, এইটো এটা সামাজিক মাধ্যম হয়। মই আপোনাক ব্যক্তিগতভাৱে নাজানো যে আপোনাৰ প্ৰশ্নটোৰে উত্তৰ দিম, তেনেকুৱাতো নাই। মইতো আপোনাক ব্যক্তিগতভাৱে একদম নাজানো। আৰু কথাটো কেনেকুৱা, যদি জানিলোঁ হয় বা আপুনি মোৰ শত্ৰু থাকিল হয়, তেতিয়া আপুনি এইটো ব্লেম কৰিব পাৰে যে মোৰ প্ৰশ্ন উত্তৰ নিদিয়ে। ইয়াতে হাজাৰ হাজাৰ মানুহে প্ৰশ্ন কৰিব পাৰে, আৰু যাৰ সুবিধা, যাৰ প্ৰশ্ন সন্মুখত দেখা পালোঁ তাকে উত্তৰ দিব লাগিব। এনেকুৱা নহয় যে আপোনাৰ মই জানি বুজি নিদিয়া, তেনেকুৱা নহয়। যাৰ সন্মুখত আহে তাকে দিব পাৰিম। স্মিতা বৰা, পেচাব জ্বলা পোৰাৰ কাৰণে মই আগতে কৈছোঁ, ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব। অস্থমাৰ কাৰণে, অস্থমা হৈ আছে 3 বছৰ পৰা, কি কৰিব লাগিব? অস্থমাৰ কাৰণে ডালচেনি গুড়ি খাব লাগে। ডালচেনি গুড়ি মৌৰ লগত খাব লাগে। ডালচেনি গুড়ি আধা চামুচ, 2 চামুচ মৌ ভালকৈ হাতত মিক্স কৰিলে বা বাতি এটাত ভালকৈ মিক্স কৰি ল'লে, ভালকৈ মিক্স কৰি চেলেকি চেলেকি খাব, ৰাতিপুৱা খাব। পুৰণি যদি অস্থমা 10 বছৰ, 15 বছৰ, 20 বছৰ পুৰণি, তেনেহ'লে 6 মাহ বা বছৰ দিন খাব লাগে ডালচেনি গুড়ি মৌৰ লগত। আৰু 3 বছৰ 4 বছৰ হ'ল 3 মাহ 4 মাহ খালে ভাল হ'ব পাৰে। পুৰণিবিলাকৰ কাৰণে 6 মাহ লাগে। ৰাজাৰে মানে ঘনে ঘনে পানী খাওঁ আৰু পেটত বহুত গেছ, কি কৰিব লাগিব? এতিয়া এইটো প্ৰশ্ন এটা ডাঙৰ প্ৰশ্ন। ঘনে ঘনে পানী খায়, পেটত বহুত গেছ। পানী ঘনে ঘনে খাব নালাগে। ঘনে ঘনে মানে কিছুমানে বাৰে বাৰে পানী খাই থাকে। পানী খোৱাৰ নিয়ম থাকে, সেইমতে খাব লাগে। যিদৰে ঘনে ঘনে বৰষুণ আহিলে মানুহৰ প্ৰব্লেম হয়, ঠিক সেইদৰে ঘনে ঘনে পানী খালেও মানুহৰ শৰীৰত প্ৰব্লেম হয়। তো পানী খোৱাৰ নিয়ম থাকে। প্ৰথম কথা, পানী ৰাতিপুৱা খাব লাগে।
ৰাতিপুৱা পিয়াহ লাগক বা নালাগক উঠি প্ৰথম কাম পানী খাব লাগে 3 গিলাচ গৰম পানী সকলোৱে খাব পানী খাই উঠি 1 ঘণ্টা একো নাখাব আৰু যেতিয়া পানী পিয়াহ নালাগে তেতিয়ালৈকে পানী খাব নালাগে অকল ৰাতিপুৱাৰ পানীটোৱে পিয়াহ নালাগতে খাব লাগে বাকি সময়ত পিয়াহ নালাগিলে পানী খাব নালাগে আমাৰ শৰীৰটো বহুত ইন্টেলিজেন্ট হয় যি বস্তু দৰকাৰ হয় সেইটো শৰীৰে কৈ দিব পানীৰ দৰকাৰ হয় পানী খাব ক'ব ভোক লাগিলে এই খাব দিব তো এইবিলাক ইন্টেলিজেন্ট হয় আপুনি বাৰে বাৰে পানী খাই বা বাৰে বাৰে পানী খাই থাকিলে লোকচানে হ'ব ৱাছেদ আলী অৰ্জুন চালৰ ৰসটো খাব অৰ্জুন ৰসটো খাব বিৰাট ভাল চন্দন শৰ্মা আপুনি লৰাটোক লৈ মোক লগ কৰিব কৃষ্ণা দাস হালধি গুৰি মৌৰ লগত খাব ফেৰেঞ্জাইটিছ হৈছে এখেতৰ যিসকলৰ ফেৰেঞ্জাইটিছৰ সমস্যা আছে হালধি গুৰি মৌৰ লগত খাব পাৰে মৌ 2 চামুচ হালধি গুৰি আধা চামুচ ভালকৈ মিক্স কৰি লৈ ৰাতিপুৱা এবাৰ গধূলি এবাৰ 3 মাহ খাব ৰানু মহন্ত সুগাৰ প্ৰেছাৰ দুইটা আছে কি কৰিব লাগিব তাৰে কাৰণে আমাৰ মেথিডনি কালজিৰা মিশ্ৰণটো খাব বিৰাট ভাল পাব হেমন্ত এখেতে সুধিছে কি আপুনি আপোনাৰ চুলিত কি লগায় মই চুলিত বিশেষ একো নলগাও চুলি থাকিব এখানে পকা নাই 70 বছৰ মানলৈকে থাকিব অল ইন ওয়ান তেলটো মাজে মাজে লগাও আৰু সপ্তাহত এদিন দুদিন কেতিয়াবা যেতিয়া মনত পৰে তেতিয়া লগাও চুলিত পাৰাবাজ্যাত মই শ্যাম্পুটো নলগাওৱে আজি বহুত বছৰ হ'ল সাবনেদি গা নুধো বহুত বছৰ হ'ল বেচন হালধি গা ধো আৰু কেতিয়াবা সাফা কৰিব লগা হলে কলাখাৰ আমাৰ পাউডাৰ শ্যাম্পু এইবিলাক লগাই থাকো ডলি দেবী এখেতে লিখিছে মই বহুত ক্ষীণ কি কৰিব লাগিব যিসকল মানুহ ক্ষীণ তেওঁলোকৰ এটাই কমপ্লেইন যে মই খোৱা খাদ্য বঢ়িয়া কৰি খাও বেলেগত কৰি বেছি কৰি খাও তথাপিও মই ক্ষীণ বেলেগত কৰি বেছি খাও তথাপিও মই ক্ষীণ তো আপুনি কিমান খায় হেতু নিৰ্ভৰ নকৰে আপোনাৰ বডিৰ এই লগত আপুনি কিমানখিনি হজম কৰিব পাৰিছে হেতুৰ ওপৰতহে আপোনাৰ হয়তো শকত বা ক্ষীণ হয় আপুনি 1 কিলো চাউল খালে 1 কিলো চাউলৰ আপুনি 50 গ্ৰামৰ শৰীৰত লগাব নোৱাৰিলে দ্বিতীয় দিনা পায়খানাত এৰি থৈ আহিলে তেনেহলে 1 কিলো চাউলৰ কি অৰ্থ আপুনি 100 গ্ৰাম চাউল খালে তাৰে আপোনাৰ শৰীৰত 50 গ্ৰাম লাগিল তেনেহলে আপোনাৰ শৰীৰ এভাৰেজ হৈ থাকিব আপুনি কিমান খাইছে হেতু ডাঙৰ কথা নহয় কিমানটো শৰীৰত লগাব পাৰিছে হেতুৱে ডাঙৰ কথা আৰু কিমানটো শৰীৰত লগাব মানে যদি খোৱা খাদ্য শৰীৰত লাগিব লাগে তেনেহলে ভালকৈ সবাই খাব লাগিব প্ৰত্যেক গেৰা ভাত প্ৰতিটো ভাতে যাতে দাঁততে হজম হৈ যায় তেনেকৈ খাব লাগিব আৰু ভালকে দাঁততে হজম হৈ যাব লাগে মানে আমি খোৱা খাদ্য 80-90% দাঁততে হজম কৰি দিব লাগে সবাই তাৰ পিছত পেটত আমাৰ দাঁত নাথাকে নহয় তো যাতে দাঁততে হজম হৈ যায় তেনেকৈ খাওক
তেতিয়া খোৱা খাদ্য শৰীৰত লাগিব খাদ্য খাই লগে লগে পানী বা একগেৰা ভাত খাইছে একঘুট পানী খাইছে তেনেকৈ খাই থকা মানুহৰ স্বাস্থ্য কেতিয়াও নহয় খাদ্য ভালকৈ সবাই খাওক 1 ঘণ্টা পিছত পানী খাওক তেতিয়া আপোনাৰ স্বাস্থ্য হৈ যাব পল্লৱী ডেকা কলিতা ছোৱালীৰ বয়স 4 বছৰ খুব কনষ্টিপেশন 4 বছৰ বয়স কনষ্টিপেশন তো এটা বহুত এটা আজিকালি প্ৰায় যিবিলাক বাচ্চা জন্ম হৈ আছে 90% ওপৰত বাচ্চাবিলাকৰ কনষ্টিপেশনৰ প্ৰবলেম আৰু কনষ্টিপেশনটো আহে কেনেকৈ এইটো এই সৰু সৰু বাচ্চাবিলাকৰ ভগৱানে তো ধুনীয়া ধুনীয়া ফ্ৰেছ লিভাৰ পঠাই দিয়ে ফ্ৰেছ হজম শক্তি দিয়ে তাৰ পিছত বাচ্চাটো জন্মাৰ পিছত কেনেকৈ কনষ্টিপেশন হয় ইয়াৰ প্ৰধান কাৰণ বাচ্চাটো পেটত থিতাপি লোৱাৰ পিছতেই মাকে কি খায় সেই ওপৰতে নিৰ্ভৰ কৰে বাচ্চা এটা আমাৰ সময়ত আমি সৰু থাকোতে দেখা পাও কিছুমান কথা দেখা পাইছিলো পেটত যেতিয়া বাচ্চা থাকে মাকক গৰম বস্তু খাবলৈ দিয়া নহয় আজিকালি উল্টা হৈ গৈছে আজিকালি পেটত বাচ্চা থাকিলে যিটো বস্তু যেনে তেনে বস্তু যিবিলাক কোনো ধৰণৰ এই নাথাকে সেইবিলাক খোৱা হয় খাওয়ার ফলত কি হয় গর্ভত বাচ্চাটো আছে ইফালে মাকৰ শৌচ ক্লিয়াৰ নহয় আজিকালি 4 মাহ 3 মাহৰ পৰা এইটো প্ৰবলেম মাকৰ কনষ্টিপেশন তো হেতু গৈ বাচ্চাৰো কনষ্টিপেশন বাচ্চাৰো কি হয় জন্মৰ পিছত শৌচ ক্লিয়াৰ নহয় আৰু লাহে লাহে এইবিলাক প্ৰবলেম আজিকালি বাচ্চা মই এনেকুৱা বাচ্চা পাইছো 3 বছৰতে পাইলছ হৈ গৈছে তো এইবিলাক এটা ষড়যন্ত্ৰৰ দ্বাৰা মানুহবিলাকক ৰোগীয়া কৰা হয় মানুহবিলাকক ৰোগীয়া কৰি ঔষধ বিক্ৰী কৰা হয় এইবিলাক ডাঙৰ ষড়যন্ত্ৰ হয় ইয়াৰ কাৰণে কি কৰিব লাগিব বাচ্চাবিলাকক ভাত খাব পৰা হৈছে বিলনা ঘিউ খুৱাওক বিলনা ঘিউ এবছৰ মানৰ পৰা খুৱাব পাৰে ভাতৰ লগত দালিৰ লগত মিক্স কৰি দিব 1 চামুচ কৰি দিব দিয়েনে ৰাতি খুৱাব খাদ্যতে এটা খাদ্য বঢ়িয়া কৰি হজম হৈ যাব শৌচ ক্লিয়াৰ হৈ যাব আৰু যদি এইবিলাক চলিয়ে থাকে তো কিছুদিন পিছত পাইলছ হৈ যাব পাইলছৰ পিছত আৰু ডাঙৰ প্ৰবলেম হৈ গৈ থাকে পুৰবী চিন্ময় শৰ্মা এখেতে লিখিছে ব্ৰেথিং প্ৰবলেম হৈছে হঠাৎ ৰাতি টোপনিত উশাহ ঘূৰাব নোৱাৰো ইংলিছত লিখিলে অলপমান অসুবিধা হয় বুজি পাত মই কৈ আছো তথাপিও আপোনাক উশাহ ঘূৰাব নোৱাৰা হৈছিল মাজে হৈ থাকে এতিয়া এইটো কিছুমানে ভাবিব কি হাৰ্টৰ বেমাৰ আসলতে তেনেকুৱা নহয় ৰাতিটো আপুনি 2 ভাগ কৰি দিয়ক এটা আগৰাতি এটা পিছৰাতি আগৰাতি মানে ধৰক 1 বজাৰ আগত আপুনি ভাত চাত খাই শুইছে অলপ পিছত উশাহ নিশাহ লোৱাৰ অসুবিধা হৈছে তো তেতিয়া গম পাব আপোনাৰ গ্যাস হৈছে পেটত আৰু 2টা পিছত হৈছে 3টা 3:30 বিশেষ কৰি এইটো 3:30 4টা হেতু হ'ব পাৰে এইটো যদি হৈছে ৰাতি 2টাৰ পিছত তেনেহলে হয়তো আপোনাৰ হাৰ্টৰ কিবা প্ৰবলেম থাকিব পাৰে কিন্তু আগৰাতি 1 বজাৰ আগত যিবিলাকৰ হয় উশাহ নিশাহ লোৱাত অসুবিধা হয় ম্যাক্সিমাম গ্যাসৰ কাৰণে হয় এইটোৰ পৰা বাচিবলৈ ৰাতি খাদ্য খাই উঠি লগে শুব নালাগে
যিসকলে ৰাতি খাদ্য খাই উঠি লগে লগে শুই যায় তেওঁলোকৰ এইটো বেছি প্ৰব্লেম হয় খাদ্য খাই উঠি কমচে কম 2 ঘণ্টা সাৰে থাকিব লাগে ঘূৰি ফুৰিব লাগে কিবা কিবি কৰিব লাগে খোজ কাঢ়িব লাগে ত্ৰিফলা গুৰি খাব লাগে তো তেতিয়া খাদ্যটো বঢ়িয়া কৰি হজম হৈ যায় তেতিয়া আপোনাৰ এইটো প্ৰব্লেম নহ'ব ঋতুৰাজ গগৈ দাঁতৰ আলু ফুলিছে কি কৰিব লাগিব দাঁতৰ আলু ফুলিলে আপুনি টুথপেষ্ট বন্ধ কৰিব লাগিব টুথপেষ্ট বন্ধ কৰি হালধি নিমখ আৰু মিঠাতেল হাতত লৈ এনেকৈ দাঁত ঘঁহিব 2-3 দিনত ঠিক হৈ যাব ৰতন দাস ভৰিৰ পতা দুখন জ্বলা পোৰা কৰে যিসকল মানুহৰ চুগাৰৰ আৰম্ভণি হয় তেওঁলোকে এই লক্ষণটো দেখা পাব হয়তো 2-3 বছৰ পিছত কন্ট্ৰোল কৰা অসুবিধা হৈ যাব তো ভৰি জ্বলা পোৰা কৰা হোৱাৰ লগে আপুনি কি কৰিব পতাবিলাক জ্বলা পোৰা কৰা যেতিয়া হৈছে পানী বেছি কৰি খাব বেছি কৰি মানে ৰাতিপুৱা উঠি 3 গিলাচ 4 গিলাচ গৰম পানী খাব 3 ঘণ্টাৰ মূৰে মূৰে 1 গিলাচ গৰম পানী খালে হয় মানে 3 ঘণ্টাৰ মূৰে মূৰে দিনত যদি 1 গিলাচ গৰম পানী খায় কিমান গিলাচ হ'ল 4 গিলাচ হ'ল 4 গিলাচ গৰম পানী খালে দিনত হৈ যাব তেতিয়া শৰীৰটো লাহে লাহে ঠাণ্ডা হ'ব হজম শক্তি বঢ়োৱাৰ কিবা বিধান আছে নেকি গ্যাস্ট্ৰিক দূৰ কৰা বিধান উচ্চ ৰক্তচাপৰ কিবা বিধান হজম শক্তি মানুহৰ থাকেই মানুহে ইউজ কৰিব নাজানে হজম শক্তি কেনেকৈ ব্যৱহাৰ কৰিম হজম শক্তি কেনেকৈ ব্যৱহাৰ কৰিম হজম শক্তি যি আছে ভগৱানে দিছে বহুত ভাল হজম শক্তি দিছে মানুহক তাক ইউজ কৰিব নাজানে মানুহে যাৰ কাৰণে মানুহৰ গ্যাস এচিডিটি কনষ্টিপেশন পাইলছ বিভিন্ন ধৰণৰ বেমাৰ হয় হজম শক্তি প্ৰথম কথা মানুহৰ 90% হজম মুখত হৈ যাব লাগে 10% যি থাকে হেতু পেটত হ'ব লাগে 90% মুখত হোৱাৰ কাৰণে আপুনি খাদ্য সবাই খাব লাগিব আৰু সবার কাৰণে যেটো দাঁত দিছে ভগৱানে তো সেই দাঁতেৰে ভালকৈ সবাই খাওক কিন্তু খাদ্য খাই উঠি লগে লগে পানী খোৱা বা খাদ্য খাই পানী খাই থকা তেনেকুৱা মানুহৰ হজম শক্তি লুপ্ত পায় তো খাদ্য খাই উঠি লগে লগে পানী নাখাব খাদ্য খাই পানী নাখাব 1 ঘণ্টা পিছত পানী খাওক আপোনাৰ খাদ্য বঢ়িয়া কৰি সুন্দৰ কৰি হজম হৈ যাব ৰাতিপুৱা শৌচ ক্লিয়াৰ কৰাৰ কাৰণে গৰম পানী উঠি লগে লগে খাব তো তেনেকৈ কৰক বঢ়িয়া কৰি হজম শক্তি মেইনটেইন হৈ থাকিব যদি উল্টা কৰে একগৰা ভাত খায় 1 ঘুট পানী খায় তো তেনেহলে আপোনাৰ হজম শক্তি লোপ পায় সীমা বৰুৱা মোৰ দেউতা আৰু মাৰ বহুত আঁঠুৰ বিষ কি কৰিব লাগিব আপোনাৰ মা দেউতাক মোৰ ফালৰ পৰা নমস্কাৰ দিব আৰু তেওঁলোকক ক'ব যে ৰাতিপুৱা উঠি প্ৰথম কাম 2 গিলাচ গৰম পানী খাব লাগে তৃতীয় গিলাচ পানীত অলপমান এটা ধান এটাৰ সমান চূণ মিক্স কৰি লৈ গুলি ভালকৈ গুলি লৈ খাব দিব তেনেকৈ খাওক বছৰ 2 মাহ খাব আঁঠুৰ বিষ নমৰালৈকে নহব দেৱজ্যোতি কলিতা মোৰ প্ৰেছাৰ আপ ডাউন হৈ থাকে 1 উইক আগত নৰ্মেল আছিল এতিয়া 140/90 এটো প্ৰবলেমটো আপোনাৰ নহয় এটো বৰ্তমান সময়ত বহুতৰ হৈছে তো মই হেকানে কৈছো অৰ্জুন চালৰ
ৰসটো খাই থাকক সকলোৱে খাই থকাটো ভাল মোন জীৱন জ্যোতি এখেতে লিখিছে কি মোৰ আজিকালি অলপতে ভাগৰ লাগে মূৰটো ঘূৰোৱা যেন লাগে ভাগৰ লাগে মূৰটো ঘূৰোৱা যেন লাগে প্ৰেছাৰ নৰ্মেল কিবা এটা উপায় দিয়কচোন ভাগৰ লগা আৰু মূৰটো ঘূৰোৱা এই দুটা আপোনাৰ বেমাৰ বেলেগ বেলেগ নহয় এই দুটা এটাই বেমাৰ আৰু সেইটো হ'ল গেছৰ সমস্যা যিসকলৰ গেছৰ সমস্যা থাকিব গেছটো যেতিয়ালৈকে পেটত আছে পেটত জেনেৰেট হ'ব তাৰপিছত ইফাল যাব সিফাল যাব বায়ুটো ঘূৰি থাকে যেতিয়া সেই গেছটো ঊৰ্ধ্বগামী হৈ মানুহৰ মূৰলৈকে যায় তেতিয়া মানুহৰ মাথা ঘূৰে গম নাপায় মানুহে মাথা ঘূৰে মাথাৰ বিষ হয় আৰু দুৰ্বল লাগিয়ে থাকিব যেহেতু আপোনাৰ খাদ্য হজম কৰিব নোৱাৰে গেছ থকা মানুহৰ খাদ্য হজম নহয় খাদ্যত যিবিলাক মাইক্ৰনিউট্ৰিয়েণ্ট ভিটামিন থাকে সেইবিলাক শৰীৰে গ্ৰহণ কৰিব নোৱাৰে তো তেতিয়া ভাগৰ লাগি থাকিব মাথাটো ঘূৰাব খুব বেছি গেছ হয় সেইকাৰণে মাথা ঘূৰায় তাৰে কাৰণে কি কৰিব লাগিব আপুনি পানী ৰাতিপুৱা উঠি 3 গিলাচ গৰম পানী খাওক 1 ঘণ্টা একো নাখাব তাৰপিছত 1 ঘণ্টা পিছত ভাত ৰুটি যি খাব চাহটো ৰাতিপুৱা একদম নাখাব দুপৰীয়া খালে একো প্ৰব্লেম নাই ৰাতিপুৱা যিসকলে চাহ খায় সেইবিলাক চিৰৰ উগিয়া বুলি কয় তেওঁলোকৰ বেমাৰ আৰু কোনোদিনে ঠিক নহয় যিসকলে ৰাতিপুৱা চাহ খায় দুপৰীয়া খালে একো প্ৰব্লেম নাই ৰাতিপুৱা খালী পেটত চাহ খোৱা বন্ধ কৰি দিয়ক যদি দীৰ্ঘজীৱী হোৱাৰ ইচ্ছা আছে ৰাতিপুৱা গৰম পানী খাওক ৰাতিপুৱা খোৱাৰ কাৰণে আটাইতকৈ ভাল বস্তু এই পৃথিৱীত অমৃত বুলি যাক কোৱা হয় একমাত্ৰ অমৃত সেইটো হ'ল নাৰিকলৰ পানী ৰাতিপুৱা নাৰিকলৰ পানী খাব লাগে ডাবৰ পানী খাব লাগে আৰু ডাবৰ পানী অসমত সুলভ নহয় সেইকাৰণে গৰম পানী খাওক গৰম পানী খাই উঠি 1 ঘণ্টা একো নাখাব তাৰপিছত 1 ঘণ্টা পিছত ভাত ৰুটি যি খাওক পেট ভৰাই খাওক খাই উঠি লগে পানী নাখাব ৰাতি ত্ৰিফলা গুড়ি 1 চামুচ 1 গিলাচ গৰম পানী মিক্স কৰি খাওক খাই লৈ শুই থাকক দেখা পাব আপোনাৰ বেমাৰটো আপুনি যিটো বেমাৰ বুলি ভাবিছে সেইটো 1 সপ্তাহ 10 দিনত আপোনাৰ ঠিক হৈ যাব দীপেন বৰদলৈ ধন্যবাদ আপোনাক বিকাশ বণিকে এটা প্ৰশ্ন বাৰে সুধিছে বহুতবাৰ সুধিছে মোৰ চকুত পৰি গ'ল তেওঁ কিডনিৰ বিষয়ে কিবা কিবি লিখি আছে তেওঁ লিখিছে কি ক্ৰিয়েটিনাইন লেভেল 1.4 হৈছে এতিয়া কথা হ'ল কি ক্ৰিয়েটিনাইন লেভেল 1.4 হলে হিমান এটা চিন্তা কৰিব লগা নাই 1.6 হৈছে 1.7 হৈছে 1.8 হৈছে 2 হৈছে তেতিয়া আপোনাৰ হয়তো বা বাঢ়ি গৈ আছে আপোনাৰ চিন্তা কৰিব লগা বিষয় এতিয়া 1.4 হৈছে মানে আপুনি অলপমান বৰ্ডাৰ লাইন ক্ৰছ কৰিছে তাৰ কাৰণে আপুনি পুনৰ্নভা ৰসটো খাব লাগে পুনৰ্নভা ৰসটো আধা কাপ কৰি দৈনিক খালে এটো 2-3 মাহত আপোনাৰ নৰমাল হৈ যাব আৰু তা কথা কৈ দিও কিছুমানে ভাবে মোৰ সাডেনলি কিডনি নষ্ট হৈ গল মোৰ কিবা হল কিবা নহল কিন্তু সাডেনলি কোনো এজন মানুহৰ কিডনি নষ্ট নহয় কিডনি নষ্ট হোৱা লক্ষণ মানুহ এজনৰ গাত 10 বছৰ আগৰ পৰা দেখা দিয়ে কমসে কম 10 বছৰ আগৰ পৰা কিডনি নষ্ট হোৱা মানুহ এজনৰ গাত লক্ষণ কিছুমান দেখা দিয়ে কেতিয়াবা পেশাব খুব জ্বলা পুৰা কৰি থাকে পেশাব ক্লিয়াৰ নহয় আৰু কেতিয়াবা গাত কোনো কাৰণ নোহোৱাকৈ খজুৱাই থাকে ইফাল খজাব সিফাল খজাব শৰীৰত বিভিন্ন ধৰণৰ ঘামচি ফহা এইবিলাক ওলাই থাকিব তিল মাহ জাতীয় বস্তু অকস্মাতে বেছি কৰি ওলাই থাকিব এইবিলাক কি হয় ভৱিষ্যতে কিডনি নষ্ট হোৱাৰ লক্ষণ যদি আপোনাৰ টেষ্টটো সাফা হৈ থকা নাই নিয়মিত তেনেহলে গম পাব এইবিলাক খৰ খজুতি বা তিল মাহ এইবিলাক বেছি কৰি শৰীৰত আহি থাকে
তো তেতিয়া আপুনি গম পাব যে মই ভৱিষ্যতে কিডনি ভালে ৰাখাৰ কাৰণে মই পুনৰ্নভা ৰসটো খাব লাগিব। পুনৰ্নভা গুৰি বা ৰস খাই থাকিব। বিকাশ বণিক পুনৰ্নভা ৰসটো আমাৰ এপটোত পাব। আমাৰ এপটোত আপোনাক মই লিংকটো পেষ্ট কৰিছোঁ আপোনাৰ তাতে। এই লিংকটোত গৈ পেলাই আমাৰ এপটো ডাউনলোড কৰি পুনৰ্নভা ৰসটো তাতে অৰ্ডাৰ কৰিব পাব। অৰ্ডাৰ কৰিলে আপোনাৰ ঘৰতে পাই যাব। হাঁপানীৰ দৰৱ জনাবচোন। হাঁপানীৰ কাৰণে আমাৰ যিটো কাহৰ জমকাল সেইটো খাব। কাহৰ জমকালটো মৌৰ লগত খাব। মৌৰ লগত আধা চামুচ কাহৰ জমকালটো 2 চামুচ মৌ ভালকৈ মিক্স কৰি ল'ব আৰু খাব। ৰাতি পুৱা খাব। ডিম্পল কলিতা এখেতে লিখিছে ডিম্পল কলিতা এখেতে লিখিছে 8 মাহৰ কেঁচুৱা 2-3 দিনৰ পৰা সেউজীয়াকৈ পায়খানা কৰি আছে 4-5 বাৰকৈ। এখেতে এইটো প্ৰশ্ন কৰিছে আৰু দুজনমান গাধাই ইয়াতে তেওঁৰ প্ৰশ্নটোত হাহাৰ ৰিয়েক্ট দিছে। এটা হাহাৰ ৰিয়েক্ট দিছে ত্ৰিদি ভালৈ আৰু এটা দিছে প্ৰশান্ত গোস্বামী। এতিয়া এও নিজৰ বাচ্চাটোৰ শিশুটো প্ৰব্লেম লৈ পেলাই তেওঁ মেছেজ কৰিছে সেউজীয়াকৈ পায়খানা হৈছে আৰু এই গাধা দুটাই তেওঁ তাতে ৰিয়েক্ট দিছে কি হাহা। মানুহৰ বেমাৰ হলে হাঁহিব নাপায়। এটা সৰু বাচ্চা 8 মাহৰ কেঁচুৱা এটা তাতে তেওঁৰ মাকে গম পায় তেওঁৰ বাচ্চাৰ প্ৰব্লেম হলে তেওঁৰ বাচ্চাৰ গাত মাখি এটা পৰিলেও কিমান মাকে কষ্ট পায় সেইটো মাকে বুজি পায়। আপোনালোকে ইয়াতে হাহাৰ ৰিয়েক্ট দি পেলাই আপুনি যে দুইজন যে গাধা আৰু পাগল সেইটোহে ইয়াতে আপোনালোকে প্ৰমাণ কৰিছে। তো মাকৰ মৰমটো আপোনালোকে বুজি নাপাব। তো আপোনালোকে চাগে দুইজনে কৰবাত অনাথ আশ্ৰমত জন্ম হৈছিল সেইকাৰণে এজন মাতৃৰ দুখৰ কথাটো আপোনালোকে নুবুজি এগৰাকী মাতৃয়ে যেতিয়া কৈছে যে তেওঁৰ বাচ্চাটোৰ সেউজীয়া পায়খানা হৈছে তেতিয়া আপোনালোকে গাধা দুটাই তাতে বুজি নোপোৱাৰ কাৰণে হাঁহিৰ ৰিয়েক্ট দিছে। আপোনালোকে সেইটো কথা অনুভৱ কৰিব নোৱাৰিব এগৰাকী মাতৃৰ কি দুখ। তো মইতো চিম্পল আপোনালোকক গাধা বুলিয়ে কম নে পাগল বুলিয়ে কম সেইটো ভাবিব পৰা নাই। তো গাধাটোৱে আপোনালোকৰ কাৰণে ভাল। এতিয়া এখেত মাতৃ হয়। এখেতে প্ৰশ্নটো সুধিছে তেখেত চিৰিয়াছ এইটো বিষয়ত কিন্তু আপোনালোকে সেনেকৈ ৰিয়েক্ট দিব নালাগিছিল। এইটো বহুত বেয়া কথা। এতিয়া এওঁৰ প্ৰশ্নৰ উত্তৰটো দি দিছোঁ। পায়খানা সেউজীয়া হৈছে মানে শৌচৰ লগত হয়তো তেজ যাব পাৰে। সেউজীয়া পায়খানা হোৱা বা কলা পায়খানা হোৱা তাৰ মানে এইটো বুজি ল'ব যে আপোনাৰ শিশুটোৰ শৰীৰত শৌচৰ লগত তেজ যাব পাৰে। তো তাৰে কাৰণে কি কৰিব লাগিব আপুনি শৌচটো পৰীক্ষা কৰাই চাওক। চাইল্ড স্পেচিয়েলিষ্টক দেখুৱাই শৌচটো পৰীক্ষা কৰাই চাওক। আজিকালি বাচ্চাবিলাকৰো কনষ্টিপেশ্যন হৈ থাকে তো হয়তো তেজ যাবও পাৰে যেহেতু সেউজীয়া হৈছে। তো চিৰিয়াছ প্ৰব্লেম হয় এইটো পৰীক্ষাটো কৰাই চাওক। চোৱাৰ পিছত আপুনি মোক যোগাযোগ কৰিব। কিন্তু এইটো বহুত দুৰ্ভাগ্যৰ বিষয়। তেখেতে এটা প্ৰশ্ন সুধিছে এগৰাকী মাতৃ হৈ তেখেতৰ ল'ৰাটোৰ শৌচত তেজ গৈছে আৰু ইয়াতে ত্ৰিদি ভালৈ আৰু প্ৰশান্ত গোস্বামী নামৰ দুটা মূৰ্খ গমূৰ্খ তাতে হাহাৰ ৰিয়েক্ট দিছে। বহুত লাজৰ বিষয়। অসমত এইবিলাকে দিয়ে বেছি কৰি ভৰি আছে। সুৰজিত শইকীয়া মোৰ মায়ে জ্বলা মছলা দিয়া বস্তু মাংস এইবোৰ খাব নোৱাৰে। খালেই শৌচ কৰিব লাগে বাৰে বাৰে। তাৰ বাবে কি খাব লাগিব? কিছুমান মানুহৰ লিভাৰৰ প্ৰব্লেম থাকিলে এনেকৈ গম পোৱা যায়। কিবা এটা খালে শৌচ লাগে, কিবা বেলেগ বেলেগ লক্ষণ আহিব পাৰে।
তো তাৰে কাৰণে পুনৰ্নভা ৰসটো আৰু এল'ভেৰা জুচ এই দুটা বস্তু খাব লাগিব দুইটা ৰাতিপুৱা পৰা খাব আৰু সেম প্ৰশ্ন সুধিছে কৃষ্ণা ঠাকুৰ খোৱাৰ পিছত বাথৰুম যাব লাগে পুনৰ্নভা জুচ আহি পৰা খাই আছো কিমান দিন আজিৰ পৰা পুনৰ্নভা জুচ আৰম্ভ কৰিছে পুনৰ্নভা জুচ 2-3 মাহ খাব কৃষ্ণা ঠাকুৰ যিসকলে খোৱাৰ লগে লগে শৌচ লাগে আৰু এটা মই এটা আজি ডাঙৰ কথা আপোনালোকক কৈ দিওঁ গৰমৰ দিন পৰিছে আপোনালোকে গম পাব আপোনালোকৰ প্ৰব্লেম কি হ'বলৈ গৈ আছে খোৱাৰ লগে লগে শৌচ লাগে লিভাৰৰ প্ৰব্লেম থাকিব পাৰে পুনৰ্নভা ৰসটো খাব কিডনি আৰু লিভাৰৰ প্ৰব্লেম যাৰ যি আছে বা নাই প্ৰিভেন্টিভৰ কাৰণে বিন্দাস খাই থাকক কোনো প্ৰব্লেম নাই যিসকলে গা ধুই অহাৰ লগে লগে হয়তো ঘামে আকৌ গৰম গৰম লাগে ফেনৰ তলত যাব লগা হয় তো তেওঁলোকে পুনৰ্নভা ৰসটো খাওক কাৰণ পানীত এটা প্ৰেছাৰ থাকে যেটো প্ৰেছাৰ আমাৰ শৰীৰত পৰিলে শৰীৰৰ ভিতৰৰ যেটো পানী অলাগতিয়াল পানী হেটো ছালৰ ছিদ্ৰদি ওলাই আহে ন্যাচাৰেলি যেটো পেছাবত ওলাব নোৱাৰে হেটো পানীৰ প্ৰেছাৰত ওলাই আহে মানে ন্যাচাৰেলি ওলাব নোৱাৰি মানে তেখেত যিজন মানুহৰ গা ধোৱাৰ লগে লগে ঘামে তেখেতো ভৱিষ্যতৰ কিডনিৰ ৰোগী তো বাচিবৰ কাৰণে ভৱিষ্যতে কিডনি নষ্ট নোহোৱাৰ কাৰণে আপুনি পুনৰ্নভা ৰসটো খাওক গা ধুই উঠাৰ লগে লগে যিবিলাকক ঘামি যায় পানীৰ যেটো প্ৰেছাৰ হেইটোত শৰীৰৰ অলাগতিয়াল দ্ৰব্যবিলাক ওলাই আহে তাৰমানে ন্যাচাৰেলি ওলাব নোৱাৰে পেছাবৰ দ্বাৰা ওলাব নোৱাৰে সেইবিলাক ওলাই আহে পানীৰ প্ৰেছাৰত তো পুনৰ্নভা ৰস খাওঁ সঞ্জীৱ চৌধুৰী মোৰ লিভাৰ চিৰচিছ ষ্টাৰ্ট হৈছে দাদা নিমখ খালে পেটত পানী জমা হয় কি খালে ভাল হ'ব মইতো নিমখ খাবলৈ বাধা দিওঁ নিমখ নাখাব নিমখ বেয়া বস্তু নিমখ খালে পেটত পানী জমা হ'ব নিমখ নাখাব পুনৰ্নভা ৰসটো খাওক আৰু যিসকলৰ লিভাৰৰ ফেটি লিভাৰ গ্ৰেড 3 পাৰ হৈ গৈছে লিভাৰ চিৰচিছতো কিছুমান আহিছে লিভাৰ চিৰচিছ হৈছে তো তেওঁলোকে পুনৰ্নভাৰ লগতে আৰু এটা বস্তু খাওক ভূমি আমলা খাওক ভূমি আমলা বা আমি মাটি আমলখি বুলি কওঁ ভুই আমলখি বুলি কওঁ ভূমি আমলা গুগলত চাই ল'ব কি বস্তু হয় যিসকলৰ লিভাৰ চিৰচিছ পাইছে তেওঁলোকে পুনৰ্নভাৰ লগত ভূমি আমলা বা ভুই আমলা খাব পাৰে ভুই আমলাৰ ৰস আপুনি অনলাইন পাই যাব আমাৰ এপছত নাই বেলেগত পাই যাব ভুই আমলা আৰু পুনৰ্নভা এই দুটা বস্তু যিসকলৰ লিভাৰ চিৰচিছ হৈছে তেওঁলোকে খাওক আৰু মোৰ বিশ্বাস বহুত সোনকালে আগৰ জীৱনলৈ ঘূৰি আহিব পাৰিব দীপক নাথে লিখিছে তেখেতৰ ছোৱালীজনীৰ বয়স 1.5 বছৰ আৰু একো খাব নিবিচাৰে অঞ্জলি দেৱী ৰব আপোনাৰ ক'ত বা গ'ল প্ৰশ্নটো অঞ্জলি দেৱী লিভাৰ চিৰচিছৰ কথা হৈছে মই ইয়াৰ আগৰ প্ৰশ্নটো কৈ দিছোঁ আচ্ছা তেখেতৰ জীয়েকজনী বয়স 1.5 বছৰ হৈছে একো খাব নিবিচাৰে সাধাৰণতে মানুহৰ শিশু জন্মৰ 7 মাহৰ পৰা 11 মাহৰ ভিতৰত সোৱাদ গ্ৰন্থি ডেভেলপ হয় সোৱাদ গ্ৰন্থি আৰু এইখিনি সময়তে আমাৰ এটা সংস্কাৰ পালন কৰা হয় অন্নপ্ৰসন্ন ভাত মুখত দিয়া আৰু ভাত মুখত দি পেলাই বিভিন্ন ধৰণৰ খাদ্য ডাঙৰৰ খাদ্য সেই শিশুটোক খোৱা হয় ডাঙৰৰ খাদ্য খোৱালে মানে সেই 7 মাহৰ পৰা শিশুটোৱে ডাঙৰৰ খাদ্য খাব পৰা হয় এতিয়া সেই সময়ত কিছুমান মানুহে আমাৰ ডাঙৰ ভুল কৰে
এটা ডাঙৰ ভুল কি কৰে, এই যে বাজাৰৰ পৰা পেকেটত বাকচত কিবা কিবি কয়, পাউডাৰ জাতীয় বস্তু, শিশু খাদ্য বুলি কয়, চেৰেলাক কিবা কিবি সেইবিলাক আনি আনে মাকে বাচ্চাটোক খুৱায়। আৰু খোৱালে কি হয়, এই যে সোৱাদ গ্ৰন্থি ডেভেলপ হোৱা সময়খিনি, এই সময়খিনি যেতিয়া আপুনি চেৰেলাক খুৱাব, ডাঙৰৰ খাদ্য নোখোৱাব, তেতিয়া সেই বাচ্চাটোৰ সোৱাদ গ্ৰন্থি ডেভেলপ নহয়। সোৱাদ গ্ৰন্থি যেতিয়া ডেভেলপ নহয়, তেতিয়া সি ভাতৰ সোৱাদ নোপোৱা হৈ যায়। 11 মাহৰ পিছত লাহে লাহে 7 মাহৰ পৰা 11 মাহৰ ভিতৰত যিখিনি সোৱাদ গ্ৰন্থি ডেভেলপ হ'ল আৰু সেইখিনি সময়ত আপুনি চেৰেলাক বেছি কৰি খোৱালে চেৰেলাকৰে সোৱাদ পাই যাব বাচ্চাটোৰ। ভাত বেছিকৈ খোৱালে ভাতৰ সোৱাদ পাব। ভাত মানে ধৰক পিঠাগুড়ি চিঠাগুড়ি খুৱাই আমাৰ মানুহে, দালি খুৱাই, তো তেতিয়া দালিৰ সোৱাদ পাব। যদি চেৰেলাক খুৱাই চেৰেলাকৰ সোৱাদ পাব। তো তেতিয়া কি হয়, 1.5 বছৰ 2 বছৰ পিছত সি আৰু চেৰেলাকৰ বাহিৰে বেলেগ একো খাব নোখোজিব। 7-8 বছৰতো ভাতৰ সোৱাদ নাপাব। তো এইখিনি সময়ত ভুলতো চেৰেলাক নোখোৱাব। 7 মাহৰ পৰা 11 মাহৰ ভিতৰত ডাঙৰ খাদ্য খুৱাব। তো তেতিয়া কি হ'ব, আপোনাৰ বাচ্চা খাদ্য খাব, যিটো ৰুচি সেইটো থাকিব। আৰু এতিয়া 1.5 বছৰ হৈছে যিহেতু বিলনা ঘিউ খুৱাব। বিলনা ঘিউ খোৱালে আমাৰ শৰীৰৰ চব গ্ৰন্থিবিলাক চাফা হৈ যায়। সমীৰণ সোণোৱাল এখেতে লিখিছে, এখেতৰ বাচ্চাটোৰ বয়স 6 বছৰ, ঘনে ঘনে পেচাব লাগে, কিবা এটা উপায় দিলে উপকৃত হওঁ। সমীৰণ সোণোৱাল, চাব, শৌচ, পেচাব, ঘাম, এই তিনিটা ইটো সিটোৰ লগত লিংক আছে। আপুনি ৰাস্তাৰে গৈ আছে, আপোনাৰ পেচাব লাগিছে, আপুনি ধৰক 2 ঘণ্টা 3 ঘণ্টা পেচাব লগাৰ পিছত আপুনি পেচাব কাৰণে আপোনাৰ অট'মেটিক শৌচ লাগি যাব। আপোনাৰ শৌচ লাগি আছে, ৰাস্তাৰে আপুনি ৰখাই আছে, আপোনাক ঘনে ঘনে পেচাব লাগিব। আপুনি শৌচ পেচাব দুয়োটাই ভালকৈ ক্লিয়াৰ কৰিব পৰা নাই, আপোনাৰ ঘামটো শৰীৰত বাঢ়ি যাব, দুৰ্গন্ধ ওলাব। তো এই তিনিটা ইটো সিটোৰ লগত লিংক হৈ আছে, শৌচ পেচাব ঘাম। এতিয়া তাৰ কি হৈ আছে, ঘনাই ঘনাই পেচাব লাগি থাকে, বাৰে বাৰে পেচাব লাগি থাকে, বাৰে বাৰে পেচাব লাগি থাকে, মানে তাৰ হ'ব পাৰে শৌচটো ক্লিয়াৰ নহয়। শৌচটো ক্লিয়াৰ নহয়, 2 দিন 3 দিনৰ মূৰে মূৰে আজিকালি বাচ্চাবিলাকতো কৰেই, এইটো স্বাভাৱিক হৈ গৈছে। তো যদি তাৰ শৌচ ক্লিয়াৰ নাই হোৱা, তেনেহ'লে আপোনালোকে তাক বিলনা ঘিউটো খুৱাব লাগিব। বিলনা ঘিউ 1 চামুচ ৰাতি ভাত খোৱাৰ পিছত একবাৰ, দিনত ভাত খোৱাৰ পিছত বা ভাতৰ লগত দালিৰ লগত মিক্স কৰি একবাৰ খুৱাব। 1 চামুচ ৰাতি, 1 চামুচ দুপৰীয়া। তেনেকৈ 3 মাহ 4 মাহ কৰাৰ পিছত তাৰ যিটো প্ৰাকৃতিক শৌচ দৈনিক হ'ব ধৰিব, তেতিয়া পেচাবটো ক্লিয়াৰ হৈ যাব। আৰু ঘনে পেচাব কৰা আৰু এটা বেমাৰ আছে মানুহৰ, ঘনে পেচাব কৰা, বাৰে বাৰে পেচাব কৰা। তো যেতিয়া আমাৰ ব্লেডাৰ, পেচাবটো য'ত জমা হৈ থাকে, কিডনিৰ পৰা পৰি যেতিয়া পেচাবটো য'ত জমা হৈ থাকে, সেইটো যেতিয়া কেপাচিটি কম হয়, টান হয়, তো তেতিয়া তাত পেচাবটো বেছি ধৰি ৰাখিব নোৱাৰা হয়, তেতিয়াও বাৰে বাৰে পেচাব লাগি থাকে, বিচনাটো পেচাব কৰি দিয়ে। এইটোৰ কাৰণে খেজুৰ খাব লাগিব। খেজুৰ 3-4টা শুকান খেজুৰ সৰু সৰু পিচ কৰি 1 গিলাচ পানীত ৰাতি ভিজাই থৈ দিব, ৰাতিপুৱা খচি লৈ পেলাই সেই পানীটো খুৱাই দিব। 15-20 দিন খওক, বিচনাত পেচাব কৰা বন্ধ হৈ যাব আৰু বাৰে বাৰে পেচাব কৰা বন্ধ হৈ যাব। কিন্তু যদি শৌচ ক্লিয়াৰ হোৱা নাই, যাৰ কাৰণে পেচাব বাৰে বাৰে লাগি আছে, যদি সেইটোৱে হৈছে, তেনেহ'লে আপুনি বিলনা ঘিউ দিব লাগিব। ইউৰিক এচিডৰ সমস্যা, ইউৰিক এচিডৰ কাৰণে অৰ্জুন চালৰ ৰসটো খাব। ত্ৰিদীপ হালৈ, আপুনি সেইজন নাছিল জানো, এই মহিলাজনীয়ে যে ল'ৰাটোৰ যে 8 মাহত পনীয়া শৌচ হৈছে, সেউজীয়া শৌচ হৈছিল, তাতে যে হাঁহা ৰিয়েক্ট দিছিল, সেই পাগলজন আপুনিয়ে নহয় জানো? তো আপোনাৰ নিচিনা মানুহ মই প্ৰফাইলত নাৰাখোঁ, বুজিছে নহয়? তো এই আৱৰ্জনাবিলাকক মই ডিলিট কৰি দিওঁ। আপোনাৰ
আপুনি মোৰ টিভিৰ প্ৰগ্ৰাম চাবলৈ যদি আছে তেনেহ'লে টিভি চাব লাগিব, ফেচবুকত নাপাব। পৰহি NK টিভিত মোৰ এটা প্ৰগ্ৰাম হৈ গ'ল আৰু আপোনাৰ নিচিনা পাগলবিলাকক মই একদম আউট কৰি দিওঁ মোৰ প্ৰফাইলৰ পৰা। ঠিক আছে, ইয়াতে মোৰ প্ৰফাইলত নাহিব আৰু, কাৰণ আপোনাৰ নিচিনা অভদ্ৰ মানুহ যি এগৰাকী মহিলাৰ বাচ্চা এটাৰ প্ৰব্লেম হওঁতে হাঁহিব পাৰে, ইনচাল্ট কৰিব পাৰে, এই ধৰণৰ মানুহবিলাক, এই ধৰণৰ মানসিকতাৰ মানুহবিলাকক মই মোৰ প্ৰফাইলত নাৰাখোঁ। ঠিক আছে, গো আউট। ভাস্কৰ ৰাজখোৱা এখেতে লিখিছে 10 বছৰ আগত টনচিল হৈছিল, আকৌ হৈছে। টনচিলৰ কাৰণে হালধি গুড়িটো বিৰাট ভাল। হালধি গুড়ি এনেকৈ হাতত লৈ পেলাই গলত লগালে, টনচিলত লগালে টনচিল ভাল পাই যায়। আৰু গলত লগাতে টান পাইছে, কি কৰিব, গৰম গাখীৰত হালধি গুড়ি মিক্স কৰি গৰমে গৰমে খাই দিব। আব্দুল হাছিম এখেতে লিখিছে 15 মাহৰ বেবী নাকেৰে তেজ ওলায় মাজে মাজে, তাক কি কৰিব, কালজিৰাৰ তেলেদি মালিচ কৰিব। মাথা পুৰা কাণ চান এইবিলাক নাক চকুত খালি লাগিব নিদিব, তেল বস্তুটো চকুত লাগিব নালাগে। এইবিলাক ডিঙিৰ পিছফালে, হাতৰ তলা, ভৰিৰ তলা ভালকৈ মালিচ কৰিব, দৈনিক কৰিব, তেতিয়া ঠিক হৈ যাব। তাৰমানে নাকেৰে তেজ ওলাইছে মানে যিটো হেঙুন হয় সেইটো ঠাণ্ডাত গোটা মাৰি যায়, গোটা মাৰিলে টান হৈ হ'ব পাৰে। ঘনশ্যাম বৰ্মন এটা কমেণ্টটো ডিলিট হৈ গ'ল। ৰশ্মি নিজৰা সুধিব বহুত আছে, আগত বহুত কমেণ্ট কৰিছোঁ, ৰিপ্লাই নাপাওঁ মই। ৰিপ্লাই পাব দিয়ক, যেতিয়া সন্মুখত আহে তেতিয়া ৰিপ্লাই পাই যাব। আৰু কমেণ্টবিলাক আপুনি দেখিছে নহয়, এতিয়া কিমান কমেণ্ট আহিলে, এতিয়া 1800-1800টা কমেণ্ট আহিলে 1 ঘণ্টাৰ ভিতৰত। ইমানতো উত্তৰ দিয়াটো সম্ভৱ নহয়, সেইকাৰণে দায় দোষ নধৰিব আপোনালোকে, উপায় নাই আৰু, যিখিনি পাৰোঁ মই দিছোঁ। প্ৰষ্টেট গ্লেণ্ড এনলাৰ্জমেণ্টৰ সমাধান লাগে। প্ৰষ্টেটৰ কাৰণে যিসকলৰ প্ৰষ্টেট ফুলি গৈছে, বাৰে বাৰে পেচাব হয়, মানে পেচাবটো ক্লিয়াৰ নহয়, অলপ পিছত আকৌ লাগি যায়, আকৌ যায়, আকৌ অলপমান 2-4 টোপাল ওলাই যায়, আৰু অলপ পিছত আকৌ লাগি যায়, পেচাবটো ক্লিয়াৰ নহয়। তেওঁলোকে প্ৰথম কথা বহি পেচাব কৰিব লাগিব। প্ৰষ্টেটৰ প্ৰব্লেম মই যিমান পাইছোঁ, প্ৰষ্টেটৰ সমস্যা হিন্দু মানুহৰ ক্ষেত্ৰত হয়, মুছলমান মানুহৰ প্ৰষ্টেটৰ সমস্যা নহয়। কাৰণ মুছলমান মানুহৰ 99% মুছলমান মানুহে বহি পেচাব কৰে। বহি পেচাব কৰিলে কিডনি পাথৰ নহয়, কিডনিৰ ৰোগ নহয়,
প্ৰষ্টেটৰ সমস্যা নহয়, পেচাব জ্বলা পোৰা নকৰে, বহুত ধৰণৰ বহি পেচাব কৰা মানুহৰ বহুত ধৰণৰ প্ৰব্লেম নহয়। থিয় হৈ পেচাব কৰা মানুহৰ বহুত সমস্যা হয়। প্ৰথম কথা পেচাব ক্লিয়াৰ নহয়, পেচাব ক্লিয়াৰ নোহোৱাৰ কাৰণে কি হয়, লাহে 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 প্ৰষ্টেটৰ সমস্যা হৈ যায়, জ্বলা পোৰা কৰে, পেচাব জ্বলা পোৰা কৰে, ইউৰিন ইনফেকশ্যন হৈয়ে থাকে। তো বহি পেচাব কৰা অভ্যাস কৰক যাৰ প্ৰষ্টেটৰ সমস্যা আছে। আৰু কি কৰিব, মধুৰিআমৰ কোমল পাত ল'ব, দৈনিক 10টামান কোমল পাত ল'ব, পিচি পেলাই, পিচি বা খুন্দি লৈ 1 গিলাচ পানীত উতলাই সেই গিলাচ পানী খাই দিব। সেই গিলাচ পানী ৰাতিপুৱা খাব, এমাহমান খাব, ঠিক হৈ যাব। কিন্তু বহি পেচাব কৰা কৰিব, অভ্যাস কৰক, তেতিয়াহে সুস্থ হৈ থাকিব পাৰিব। অশোক নাথ এখেতে লিখিছে, মোৰ প্ৰেগনেণ্ট ৱাইফৰ কনষ্টিপেশ্যন হৈ আছে। এইটো হ'বই আৰু, আপোনালোক যি ঔষধ খুৱাই দিয়ে, এই ঔষধবিলাক খুৱাই বেমাৰী কৰাৰ কাৰণে বেছিকৈ, নামানিলে আৰু কনষ্টিপেশ্যন হ'ব। আপোনাৰ ৱাইফৰ হৈছে এতিয়া প্ৰেগনেণ্ট, তাৰপিছত আৰু বাচ্চাৰ হ'ব, তাৰপিছত আৰু আহা যোৱা চালু কৰি দিব, যিমান জীৱনত ইনকাম কৰে দিবলৈ ৰেডি হৈ থাকক। তো ইয়াৰ পৰিত্ৰাণ আছে, বিলনা ঘিউ খুৱাব, ৰাতি ৰাতি খুৱাওক বা দিনত 2 চামুচ কৰি খুৱাওক, লাহে লাহে শৌচ ক্লিয়াৰ হৈ যাব। ঘনশ্যাম বৰ্মন এখেতে এটা প্ৰশ্ন সুধিছে, সকলোৱে মন দিব। এখেতে সুধিছে কি, ছোৱালী এজনীৰ মুখত নোম গজিছে, দাঢ়িৰ নিচিনা অলপ অলপ, অভাৰী চিষ্ট থকা লক্ষণ, মাহেকীয়া অনিয়মীয়া, 2-3 মাহৰ মূৰত মাহেকীয়া হয়, চুলি সৰিছে, কি খাব লাগিব আৰু কিমান দিন খাব লাগিব? যদি অভাৰী চিষ্ট হৈছে তেনেহ'লে এটা ওমেন 30 আছে আমাৰ এপত পাব, সেইটো খাব লাগিব, আধা কাপ কৰি ৰাতিপুৱা খাব লাগিব। কিমান দিন মানে, কমেও 6 মাহ ধৰি লওক খাব লাগিব। শতমূল গুড়িটো 1 চামুচ কৰি 1 গিলাচ গৰম পানীত মিক্স কৰি খাব লাগিব, ৰাতিপুৱা খাওক, 6 মাহমান খাওক, তাৰপিছত ৰিজাল্টটো চাওক, আৰু যদি থাকে আৰু খাব লাগিব। গৌতম ডেকা এখেতে সুধিছে, ঘৰতে গুড়ি কৰা অৰ্জুন গছৰ ছালৰ গুড়ি আছে, কিদৰে খাব লাগিব অনুগ্ৰহ কৰি জনাব। অৰ্জুন ছালৰ গুড়িটো সদায় ৰাতিপুৱা খাব লাগে, অৰ্জুন ছালৰ গুড়ি বা ৰস ৰাতিপুৱা খাব। গুড়ি হ'লে গছডাল, অৰ্জুন ছালৰ গুড়ি উলিয়াৰ কাৰণে, অৰ্জুন ছাল উলিয়াৰ কাৰণে গছডাল কমচে কম 50 বছৰ পুৰণি গছ হ'ব লাগে। নতুন 10 বছৰ 15 বছৰ পুৰণি গছৰ অৰ্জুন ছাল খাই কোনো লাভ নাই। পুৰণি যেতিয়া উলিয়াব তেতিয়া কালাৰটো
পিংক কালাৰৰ হৈ যাব। সেই শুকাই গুড়ি কৰি আধা চামুচ কৰি 1 গিলাচ গৰম পানীত মিক্স কৰি ৰাতিপুৱা খাব পাৰে। এতিয়া মোৰ সময় হৈছে যাবলৈ। উদীপ্ত চক্ৰৱৰ্তী ষ্টামাৰিং ভাল হোৱাৰ কাৰণে বিধান দিয়ক। উদীপ্ত চক্ৰৱৰ্তী যাৰ কথাবিলাক কোৱাত লাগি যায়, সেই তেনেকুৱা মানুহৰ বিধান সুধিছে। তাৰ কাৰণে এডোখৰ এইখিনিমান সৰু নাৰিকল ল'ব কাটি আৰু মুখত ভৰাই চুহি থাকিব 3 ঘণ্টা 4 ঘণ্টা দৈনিক চুহি থাকিব। তেনেকৈ কথা কৈ থাকিব। 2-3 মাহৰ মূৰত সেইটো ক্লিয়াৰ হৈ যায়। গীতালি দেৱী চালৈ ইউৰিনাৰী ট্ৰেক ইনফেকশ্যনত কি কৰিব লাগে প্লিজ কওক। পুনৰ্নভা ৰসটো খাওক, ৰাতিপুৱা আধা কাপ কৰি খাওক, 2-3 মাহ খাওক, গৰম পানী খাওক, ঠিক হৈ যাব। মই আপোনাক আমাৰ এপৰ লিংকটো দিছোঁ, তাতে অৰ্ডাৰ কৰিব পাৰিব। পুনৰ্নভা থাইৰয়ডৰ সমস্যাৰ কাৰণে কি কৰিব লাগিব? থাইৰয়ডৰ কাৰণে ধনিয়া গুটি খাব লাগে। ধনিয়া গুটি 1 চামুচ 1 গিলাচ পানীত ভালকৈ উতলাই লৈ খাব লাগে। ৰাতিপুৱা সেই পানীটো খাব লাগে। আদিপ শ্বৰীফ আপোনাৰ উত্তৰটো দিলোঁ ধনিয়া গুটি। হাইড্ৰচিল হাৰ্নিয়া এটা বিধান দিয়কচোন। এটা অলপ জটিল হয়, ট্ৰাই কৰি চাব পাৰে। লাজুকী লতা, লাজুকী বন, শিপা ল'ব, পিচি পেলাই 1 চামুচমান শিপা পিচি লৈ 1 গিলাচ পানীত উতলাই সেই পানীটো খাব। এমাহমান খাই চাওক কি ৰিজাল্ট আহে, জনাব পিছত। টিংকু দাস আপোনাৰ পেহীক আমাৰ পুনৰ্নভা ৰসটো খাব দিব আৰু আমাৰ পুনৰ্নভা ৰস অৰ্ডাৰ কৰাৰ কাৰণে আপোনাক লিংকটো মই দি দিলোঁ, তাতে অৰ্ডাৰ কৰি দিব পাৰিব। আঁঠুৰ বিষৰ আৰু গেৰুৱাৰ বিষ দুইটাৰ কাৰণে আপুনি চূণৰ পানী খাওক, নিয়মটো আগতে কৈ দিছোঁ। হাই প্ৰেছাৰ প্ৰদীপ বৰা, হাই প্ৰেছাৰৰ কাৰণে আপুনি অৰ্জুন চাউলৰ গুড়ি বা অৰ্জুন ৰসটো খাব পাৰে। মৃদুপৱন বৰা এখেতে লিখিছে কি, মোৰ দেউতাৰ গালৰ ভিতৰত বিষ হৈ থাকে আৰু এখন গাল আৰু এখন ওঠ বিষ হৈ থাকে আৰু একো খাব নোৱাৰে, প্লিজ উপায় এটা দিয়ক। খাব, এখেতৰ দেউতাকৰ গালৰ ভিতৰত বিষ হৈ থাকে, ওঠতো বিষ হৈ থাকে, খালে অসুবিধা পায়। আমাৰ মুখৰ ভিতৰত বিভিন্ন ধৰণৰ গ্ল্যান্ড থাকে। ধৰক এটা সাধাৰণ কথা কওঁ মই, লালতী গ্ৰন্থি দি আমাৰ মুখত লালতী আহি পৰে, যিটো খাদ্য হজম হোৱাত সহায় কৰে। এতিয়া কিছুমান মানুহে তামোল গুটকা খায়, তেওঁলোকৰ ধৰি লওক সেই গুটকা আপুনি যাই খাই গম পাব, খালে মুখৰ ভিতৰত আটকি ধৰে, আঠা লাগি ধৰে। তো সেই গুটকা ধৰক গ্ল্যাণ্ডত সোমাই গ্ল্যাণ্ড বন্ধ হৈ গ'ল, লালতী গ্ৰন্থি দি লালতী পাছ হৈ মুখত পৰে আৰু তাতে গুটকা সোমাই সেই গ্ল্যাণ্ড পাত বন্ধ হৈ গ'ল। আৰু বন্ধ হোৱাৰ পিছত লালতীটো জেনেৰেট হৈয়ে থাকিব, আহিব নোৱাৰা হ'লে কি হ'ব, প্ৰথম অৱস্থাত য'ত গ্ল্যাণ্ড পাত আছে, য'ৰ পৰা আহিছে সেই ৰাস্তাত বিষ হ'ব, বিষ অসহ্য হৈ যাব।
তলত উঠৰ কথা কৈছে তেওঁ হয়তো তেখেতে কেতিয়াবা সাধা বা কিবা তামোল বেছিকৈ খাইছিল যাৰ কাৰণে গ্ল্যান্ড ব্লক হৈ গৈছে যাৰ কাৰণে বিষ হৈ যাব পাৰে বুজিছে তো এনেকুৱা এটা হ'ব পাৰে আৰু যদি এনেকুৱা হৈছে তেওঁ আগতে তামোল সাধা তেনেকুৱা বস্তু খাইছিল যাৰ কাৰণে গ্ল্যান্ড ব্লক হৈছে বা ধপাত জাতীয় বস্তু খাইছিল যাৰ কাৰণে গ্ল্যান্ড ব্লক হৈছে হ'ব পাৰে তাৰ কাৰণে এটা অইল পুলিং নামৰ আমাৰ সিস্টেম আছে সেইটো কৰিব লাগিব অইল পুলিঙৰ কাৰণে কি কৰিব নাৰিকলৰ তেল মুখত ল'ব 4 চামুচ এনেকৈ ল'ব 4 চামুচ ল'ব আৰু মুখৰ ভিতৰত ঘূৰাই থাকিব দাঁত চলাই থাকিব মুখৰ ভিতৰত তেলটো ঘূৰাই থাকিব এনেকৈ ঘূৰাই থাকিব আধা ঘণ্টা যেতিয়া ঘূৰাব তেতিয়া আপোনাৰ নাৰিকল তেল কি কৰে জানেন সাফা কৰে ক্লিনিং কৰে আপোনাৰ ঘৰত কৰবাত মল লাগি আছে আপুনি নাৰিকল তেল দিয়ক সাফা হৈ যাব ঠিক তেনেদৰে নাৰিকল তেল আপুনি মুখত ভৰোৱাৰ ফলত কি হ'ব আপোনাৰ গ্ল্যান্ড বিলাক যে আছে গোটেইবিলাক সাফা হৈ যাব সাফা হৈ সেই লেতেৰা বস্তুবিলাক আপোনাৰ মুখত আহি পৰিব নাৰিকলৰ তেলটো টানি আনিব সেইটো পাম্পিং সিস্টেম বুলি কয় এক প্ৰকাৰ যেনেকৈ সাইকেলত পাম্প দিয়া এটা পাম্প থাকে টানি দিও টানিলে হৈ যায় ঠিক তেনেদৰে পাম্পিং সিস্টেম হয় তো তেতিয়া কি হ'ব গোটেই গ্ল্যান্ড বিলাক সাফা হৈ যাব আৰু একেদিনত নহ'ব পাৰে সপ্তাহত 3 দিন 4 দিনলৈকে কৰক এইটো মুখৰ যিটো উজ্জ্বলতা সেইটো মেইনটেইন কৰাৰ কাৰণেও ভাল মুখৰ ভিতৰৰ গ্ল্যান্ড বিলাকটো লালতি গ্ৰন্থি সন্থি সেইবিলাকটো সাফা হৈয়ে যায় তাৰ উপৰি আমাৰ মুখৰ যিটো শেপ আছে এইটোৰ ছালটো উজ্জ্বল ৰখাটো বিৰাট ধৰণৰ সহায় কৰে সাংঘাতিক ধৰণৰ ছালটো উজ্জ্বলতা আহিব তো অইল পুলিংটো চাওক ইয়াৰ ওপৰত মই এটা ভিডিঅ' বনাম ইউটিউবত আপোনালোকে মোৰ ইউটিউবৰ ভিডিঅ'টো চাব মই লিংকটো দি দিম সেই ইউটিউবটো সাবস্ক্ৰাইব কৰি থব তাতে মই এটা ভিডিঅ' এটা বনাই দিম আপোনালোকে চাব কেনেকৈ অইল পুলিং কৰে আৰু তেতিয়া অইল পুলিংটো কৰিব পাৰিব গ্ল্যান্ড বিলাক সাফা হৈ যায় এখেতে কৈছে কিশোৰ শৰ্মা বিশ্বনাথ চাৰিআলিত বস্তুবিলাকৰ ব্যৱস্থা কৰিব লাগে আমিতো ব্যৱস্থা কৰিব বিচাৰো অসমত প্ৰবলেম কি অসমত অসমীয়া ব্যৱসায় নাই আটাইতকৈ ডাঙৰ সেইটো প্ৰবলেম আৰু আমি হলো অসমীয়া ব্যৱসায় বাহিৰৰ ব্যৱসায়বিলাকে ইয়াতে যে দোকান দি আছে তেওঁলোকে তো আমাক চিনি নাপায় তো তেওঁলোকে আমাৰ বস্তু ৰাখিব নোখোজে এতিয়া অসমীয়া দোকানী এজনীয়ে আমাৰ মাৰ্কেটিঙৰ মানুহ যোৱাৰ লগে লগে আঠে বেঠে বহুৱাই আমাৰ বস্তুখিনি ল'ব বিচাৰে এতিয়া আমাৰ ইয়াতে বেছিভাগ বাহিৰৰে দোকানী তেওঁলোকে তো চিনি নাপায় পংকজ পাঠক কোন হয় তেওঁলোকে সেইকাৰণে দোকানত ৰাখিব নোখোজে সেইটোৱে প্ৰবলেম ভাস্কৰ জ্যোতি দাস অস্থমাৰ কাৰণে দালচিনি আৰু মৌ আটাইতকৈ ভাল আধা চামুচ দালচিনি গুড়ি 2 চামুচ মৌ ভালকৈ এনেকৈ মিক্স কৰিব ভালকৈ মিক্স কৰিব চেলেকে খাব 6 মাহ খাব আপোনাৰ পুৰণা যেহেতু ভাল হৈ যাব 100% ভাল হৈ যাব
ৰাজা আর যে আপনার মার কাণত নারিকলৰ তেল দিব দুই টোপাল দুইখন কাণত দিব খজতি ভাল হৈ যাব প্ৰাঞ্জিত বান্দৰ কেকুৱাৰ গুৰিটো খাব সুমন ডেকা মোৰ কিডনি ষ্টন হৈছে কি খালে ভাল পাম ষ্টন হৈছে কি খাম পুনৰ্নভা ৰস বা পুনৰ্নভা গুৰিটো খাব আমাৰ এপৰ লিংকটো দিছো তাতে পাই যাব আপুনি কিডনি ষ্টনৰ কাৰণে পুনৰ্নভা গুৰি বা পুনৰ্নভা ৰস খাব লাগে প্ৰণতি নাথ আমাৰ এটা নাৰী শক্তি নামৰ এই আছে আৰু এটা আছে উমেন 30 যিকোনো এটা খালে হ'ব কিন্তু খোৱা ডিউৰেশ্যনটো অলপ বেছি যেহেতু এইবিলাক হৰমনৰ লগত জড়িত হৈ থাকে 6 মাহৰ পৰা এবছৰ খাব লাগে পিচিঅডিৰ কাৰণে মৃদু পৱন এখাতে লিখিছে মা ডায়াবেটিস 15 বছৰ হ'ল হাই বিপি ইউটিআই থাইৰয়েড ইউৰিক এসিড সব আছে আৰু ডায়াবেটিস হাই বিপি এইবিলাকৰ কাৰণে থাইৰয়েড এই তিনিটাৰ কাৰণে ডায়াবেটিস হাই বিপি থাইৰয়েড এই তিনিটাৰ কাৰণে আমাৰ মেথিজনি কালজিৰা মিশ্ৰণটো বিৰাট ভাল মই আপোনাক আমাৰ এপছৰ লিংকটো দিছো তাৰ পৰা মেথিজনি কালজিৰা মিশ্ৰণটো ল'ব আৰু আপুনি অৰ্জুন আৰু পুনৰ্নভা দুটাও ল'ব লাগিব অৰ্জুন ৰস আৰু পুনৰ্নভা ৰস এই দুটা ল'ব লাগিব আচ্ছা কবিতা মালি এখেতে কৈছে কি মোৰ মাৰ ভৰি তলুৱা ঘা হৈছে ফুটা দৰে হৈছে কি কৰিব লাগিব সুগাৰৰ কাৰণে ভৰিত ঘা হ'ব পাৰে এখেতে লিখিছে হেতু সুগাৰ আছে সুগাৰৰ কাৰণে ভৰিত ঘা হৈছে এটো এটা জটিল প্ৰশ্ন অলপ তেনেকৈ দিয়াটো কঠিন হয় খাদ্যতে তেওঁক আপুনি গিলৈ ৰসটো খুৱাই থাকক আৰু কেতিয়াবা পাৰিলে মোক লগ কৰক এতিয়া এনেকৈ কতে আপোনাৰ অসুবিধা হ'ব বুজি নাপাব মোৰ অলপ অসুবিধা আছে তো এতিয়া আপুনি গিলৈ জুসটো এপত অৰ্ডাৰ কৰি ল'ব পাৰিব সিমি মহন্ত পাৰ্বতীজনী ভালে আছে নে সিমি পাৰ্বতীজনী এতিয়া বহুত ডাঙৰ হ'ল এতিয়া 3 মাহ মান হ'ল আৰু বিৰাট ভালে আছে হৃষ্টপুষ্ট হৈছে আৰু ভাল মাতিলে আহে এতিয়া বুজি পায় আৰু ধন্যবাদ ইমানখিনি মনত ৰাখাৰ কাৰণে থ্যাংক ইউ ভেৰি মাচ আচ্ছা এটা ভাল প্ৰশ্ন সুধিছে এজন ভদ্ৰলোকে এখেতে সুধিছে কি মৃদু পৱন বৰা এখেতে সুধিছে কি মূৰত হনা নাৰিকল তেল পেটৰ ভিতৰত গলে কিবা প্ৰবলেম হ'ব নেকি এখেতে সুধিছে মই যেটো অইল পুলিং কলো হেতুৰ কাৰণে তেওঁ সুধিছে মূৰত হনা নাৰিকলটো পেটত গলে কিবা প্ৰবলেম হ'ব নেকি আচ্ছা আপুনি নাৰিকলৰ তেলৰ বটলটো লোৱাৰ সময়ত বটলটো ঘুৰাই পকাই চাই ল'ব হেতু নাৰিকল তেল হয় নে ভেজিটেবল অইল হয় দুটা বস্তু
নাৰিকলৰ তেল যদি হয় তেনেহ'লে পিয়ৰ কোকোনাট অইল ইনগ্ৰেডিয়েণ্টত চাব সন্মুখত যিটো থাকে নাৰিকলৰ তেল কোকোনাট অইল বা এডভান্স কোকোনাট অইল কিবা কিবি লিখা থাকে সন্মুখৰটোত নাযাব আপুনি বেক সাইডত য'ত ইনগ্ৰেডিয়েণ্ট থাকে তাতে আপুনি চাব সেইটো কোকোনাট অইল হয় নে ভেজিটেবল অইল হয় আৰু যদি ভেজিটেবল অইল হয় তেনেহ'লে সেইটো নখোৱাটো ভাল আৰু যদি পিয়ৰ কোকোনাট অইল বুলি পিছফালে ইনগ্ৰেডিয়েণ্টত আছে তেনেহ'লে সেইটো সেফ কেৰালা তামিলনাডু অন্ধ্ৰপ্ৰদেশ সেইটোৰে আঞ্জা বনাই বনাই খায় মানুহে বিৰাট ভাল হয় তে বেক সাইডটো চাই ল'ব মৃদু পৱন বৰা এতিয়া এজনে গৌতম এখাতে কৈ আছিল অমৃতৰ বিষয়ে অলপ কম কওক গৌতম ছোৱালী অমৃতৰ বিষয়ে আৰু কি কম মানুহেতো খাইয়ে দিছে সন্ধান ডেকা মোৰ বন্ধু হয় ভাল বন্ধু এখাতে অসমত এটা ষ্টেভিয়াৰ জাগৰণ আনি দিছে এখাতে বহুত কষ্ট কৰা মানুহ তেখেতৰ কমেণ্টটো মই পিন কৰি দিছোঁ কাৰোবাক ষ্টেভিয়া লাগিলে তেখেতৰ লগত যোগাযোগ কৰিব বিৰাট ভাল জেনুইন বিজনেছ কৰে তেওঁ আৰু অসমত জাগৰণ যিটো আনিছে এই ওপৰত ষ্টেভিয়াৰ ওপৰত তেওঁ সেইটো বিৰাট ভাল ষ্টেভিয়া যিসকল চুগাৰ পেচেণ্ট আছে তেওঁলোকে চুগাৰ ঔষধ খাই খাই কেতিয়াবা চুগাৰ নি লৈ যায় আৰু নি লৈ গ'ল মানে তেওঁলোকৰ কিডনি নষ্ট হ'ব পাৰে তো যিহেতু চুগাৰ নি ল'লে কিডনি নষ্ট হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে প্ৰাকৃতিক মিঠা এটা বহুত দৰকাৰ শৰীৰত আৰু আয়ুৰ্বেদত কৈছে মধুৰম ৰসম অমৃতম তুল্যম আৰু মধুৰ ৰসটো তাৰমানে অমৃতৰ সমান শৰীৰত আটাইতকৈ ইম্পৰ্টেণ্ট ৰস মধুৰ ৰস তো মধুৰ ৰসৰ বেলেঞ্চটো শৰীৰত থাকিব লাগে তো সেইকাৰণে আপোনালোকেও যিসকল চুগাৰ পেচেণ্ট আছে তেওঁলোকে ষ্টেভিয়া খাই থাকক ভাল হয় ভাল বস্তু এটা প্ৰশান্ত গোস্বামী নামৰ পাগল আছে জাগায় জাগায় তেখেতে মানুহৰ বেমাৰ হ'লেও হাহাৰিয়েক দিয়ে হ'লেও তেওঁক পাগল বুলি ধৰি লৈ মই তেখেতক ব্লক কৰিলোঁ এনেকুৱা পাগলবিলাকক মই প্ৰফাইলত নাৰাখোঁ চিধা লাঠি মাৰি উলিয়াই দিওঁ সত্য বৰা সত্যবৰা লিখিছে মই বেছি সময় থিয় হৈ বা খোজ কাঢ়িব নোৱাৰোঁ আঁঠুৰ তলত অৱক্ষ হৈ বিষায় ভৰিখন আপুনি চূণ খাব এটা ধান এটাৰ সমান চূণ এগিলাচ পানীত মিক্স কৰি ৰাতিপুৱা খাওক তাৰ লগত আৰু 2 চামুচ আৰু 2 গিলাচ গৰম পানী খাওক 2 মাহমান খাওক ভাল হৈ যাব লীনা মেধি এখেতে লিখিছে প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আমাৰ বস্তুবিলাক ব্যৱহাৰ কৰি থকাৰ কাৰণে এখেতে লিখিছে কি আপোনাৰ প্ৰায়বোৰ বস্তু মই ব্যৱহাৰ কৰোঁ লিকুইড শ্যাম্পু আহিব নেকি দাদা এতিয়া লিকুইড শ্যাম্পু ৰাইজে বিচাৰিলে উলিয়াব লাগিব আৰু লিকুইড শ্যাম্পু উলিয়ালে আপোনালোকে এটা কথা বুজি পাব লাগিব প্ৰথম কথা লিকুইড এটাক লিকুইড হিচাপে ৰখাৰ কাৰণে তাতে কি দিব লাগিব প্ৰিজাৰভেটিভ দিব লাগিব এতিয়া আমি
পাউডাৰ শ্যাম্পুটোত সম্পূৰ্ণ নেচাৰেল ৰাইজক দিছোঁ অপশ্যন চাওক আপোনালোকে এইটোৰ লগত এডজাষ্ট হ'ব পাৰে নে নোৱাৰে আৰু যদি ৰাইজে পাউডাৰ শ্যাম্পুৰ লগত এডজাষ্ট হ'ব পাৰে তেনেহ'লে লিকুইড শ্যাম্পুৰ দৰকাৰ নাই এটা লিকুইড শ্যাম্পু যদি ৰাইজে বেছি কৰি বিচাৰে তেনেহ'লে আমি লিকুইড শ্যাম্পু বজাৰত উলিয়াই দিব পাৰিম কিন্তু এটা বস্তু তাতে সত্য কথা এইবিলাকত আজিকালি সকলোৱে জানে লিকুইড শ্যাম্পু যদি মই বনাব লাগে তাতে কেইটামান ৰাসায়নিক দ্ৰব্য দিব লাগিব প্ৰথম প্ৰিজাৰভেটিভ দিব লাগিব পানীটো গটা কৰাৰ কাৰণে তাতে থিকনাৰ দিব লাগিব থিকনাৰ মানে গটা কৰা যেটো এটা শ্যাম্পু এটাত কি থাকে পানী আৰু কেইটামান কেমিকেল থাকে হেতু গটা কেনেকৈ হয় গটা কৰাৰ কাৰণে তাতে থিকনাৰ দিয়ে তো হেতু দিব লাগিব থিকনাৰ তাৰ পিছত কি দিব লাগিব ফেন ওলোৱাৰ কাৰণে SLS নামৰ এটা কেমিকেল আছে SLES সোডিয়াম লৰেল সালফেট SLS বুলিও কয় হেতু দিব লাগিব হেতু এটা বেয়া কেমিকেল হয় হেতু দিব লাগিব যদি হেতু দিব লগা হয় আৰু এটা থাকে কি শাইনিং এজেন্ট বুলি কয় হেতু বেয়া যেটো চুলিৰ ওপৰত এটা উজ্জ্বলতা আনি দিয়ে কিন্তু হেতু টেম্পোৰাৰি চুলিৰ কাৰণে বহুত বেয়া তো এই 4-5টা কেমিকেল দিয়াৰ পিছত পাউডাৰ শ্যাম্পুটো গৈ পেলাই লিকুইড শ্যাম্পু হ'ব লিকুইড শ্যাম্পুটো আপোনাৰ ক্ষতি কৰিব পাৰে উপকাৰ যিমান কৰিব অপকাৰ বেছি কৰিব তো সেই কাৰণে আমি এতিয়ালৈকে উলিয়া নাই যদি ৰাইজে পাউডাৰ শ্যাম্পুটোতে ভাল পায় তেনেহলে আমি পাউডাৰ শ্যাম্পুটোৱে ৰাখিম মাৰ্কেটত আৰু যদি ৰাইজে কয় নহয় আমাক বেয়া বস্তুৰ বেছি দৰকাৰ ভাল বস্তুত কৰি আমি বেয়া বস্তু খাই বেয়া বস্তু ব্যৱহাৰ কৰি একদম ভাল পাওঁ এটা অভ্যাসত পৰিণত হৈ গৈছে গতিকে আমাক বেয়া বস্তুৱে লাগে তো আমিও বাধ্য হৈ যাম চাও পল্লৱ লুখুৰাখন এখেতৰ প্ৰশ্নটো ক'তবা গুচি গেল ফৰাতকে পাছত আৰু আহিলে নিভামণি দাস বিলনাঘি 9 মাহৰ বেবিক আধা চামুচ কৰি দিব জেনিফাৰ জামান মোৰ লৰাটোৰ 2 বছৰ 8 মাহ হৈছে কাহ হৈছে মোৰ মুখত কলা তিলৰ নিচিনা দাগ হৈছে কি কৰিব লাগে আপোনাৰ বহুত বস্তু ইউজ কৰি ভাল পাইছো জেনিফাৰ জামান লৰাটোক আপুনি কালজিৰা তেলেদি মালিশ কৰিব সদায় মালিশ কৰিব শিশুক কালজিৰা তেলেদি মালিশ কৰক কাহ চৰ্দি জ্বৰ একো নহব আৰু আপুনি কি কৰিব মুখত কলা তিলৰ নিচিনা দাগ হৈ আছে আপুনি ৰাতিপুৱা উঠি গৰম পানী 3 গিলাস খাব আৰু পুনৰভাৰক আধা কাপ খাই দিব অপূৰ্ব দাস মাইগ্ৰেনৰ প্ৰবলেম নাকত মিঠাতেল দিব 2 টোপাল 3-4 টোপাল গলে লোকসান নাই দিনত দুবাৰ দিব এতিয়া প্ৰবীণ অসম এখেতে কৈছে কি আপোনাৰ এপৰ পৰা অনলাইন কৰিলো আহি নাপালে তো আমি আপোনাৰ এটো চাম বাৰু কিয় গৈ পোৱা নাই কোড আছে যদি আপুনি ট্ৰেকিং আইডি পাইছে ট্ৰেক কৰি চাব পাৰে সাধাৰণতে অনলাইন অৰ্ডাৰ যিবিলাকে কৰে যিসকলে কৰে আমি যেতিয়া নলবাৰীৰ পৰা বস্তুটো পঠাও তেতিয়া হেতু প্ৰথমতে শিলিগুৰিত যায় শিলিগুৰিত কিছুমানে বহুত সন্দেহ হৈ থাকে বস্তুটো মই নগাঁও নলবাৰীৰ পৰা নগাঁও সিধা সিধি অৰ্ডাৰ কৰিছো আহিব লাগে নগাঁওৰ পৰা নলবাৰীৰ পৰা নগাঁও আহিব লাগে নগাঁওৰ পৰা অৰ্ডাৰ কৰিছো তো বস্তুটো শিলিগুৰি কিয় গৈ পালে ইয়াৰ কাৰণ শিলিগুৰিত এটা হাব আছে বহুত ডাঙৰ হাব
গোটেই নামনি অসমৰ বস্তুবিলাক প্ৰথমতে শিলিগুৰি হাবত যায়। হাবত গৈ পেলাই স্কেনিং হয়, ৱেগিং হয়, মানে জোখে বস্তুটো জুখি পেলাই তাতে এক্সৰে কৰে, গোটেইখিনি ক্লিয়াৰ কৰি মেলি বস্তুখিনি আকৌ ফৰৱাৰ্ড কৰে। সেইকাৰণে অলপ দেৰি লাগে। আৰু প্ৰবীণ অসম আপোনাৰ আচল নামটো এড্ৰেছটো মোক হোৱাটছএপ কৰি দিব। মই আপোনাক এই কৰিছোঁ, এটা নাম্বাৰ দিছোঁ, হোৱাটছএপ কৰিব। আমি সেইটো চাই ক'ত আছে আপোনাক জনাম। আৰু যদি আমাৰ ইয়াতে কিবা অসুবিধা হৈ আছে তেনেহ'লে আমি সেইটো পঠাই দিম। এতিয়া অনলাইন অৰ্ডাৰ কৰিলে প্ৰথম কথা কিছুমানে এড্ৰেছটো সঠিকভাৱে নিদিয়ে, যাৰ কাৰণে আমাৰ প্ৰব্লেম হৈ থাকে। এড্ৰেছটো সঠিকভাৱে পিনক'ডৰ লগত দি দিব। নাম, এড্ৰেছ, ঘৰৰ নাম্বাৰ আজিকালি চবৰে থাকে, নহ'লেও গাঁৱৰ নাম্বাৰ বা ওচৰে পাঁজৰে কি আছে চব দি দিব। পিনক'ডটো দিবই, সঠিক পিনক'ড। তো তেতিয়া সোনকালে গৈ পায়। সঞ্জয় কলিতা, এইটো টপিকছত এটা মই ভিডিঅ' বনাম সময় হ'লে। এতিয়া বিভাস নাথ, এখেতে লিখিছে অভাৰ চৰ্দি এণ্ড হাঁচি আহে মোৰ উইকত 2 বাৰ হয়, কি কৰিম? আপুনি বহুতবাৰ প্ৰশ্ন সুধিছে, তাৰমানে আপোনাৰ প্ৰশ্নটো আহিয়ে পোৱা নাছিল ওপৰত, তথাপিও মই চালোঁ, এতিয়া পালোঁ। আপুনি সেইটো এটা বেলেগ একাউণ্টত লাইভ কৰিছে, লাইভত দিছে। মই সেইটো প্ৰশ্নটো এইমাত্ৰ পালোঁ। বাৰে বাৰে সদায় চৰ্দি হৈ থকা লক্ষণটো ভাল নহয়। কিছুমান মানুহ চাইনাছ থাকিলে হয়, কিছুমানৰ বেলেগ বেলেগ কাৰণতো হ'ব পাৰে। তাৰ কাৰণে প্ৰথম কথা বিলনা ঘিউটো নাকত দিব, অলপমান গৰম কৰি 2-3 টোপাল ভিতৰত সোমাই যোৱাকৈ দি পেলাই শুই থাকিব। আপুনি 1 মাহ 1.5 মাহ দি পেলাই চাওক বিলনা ঘিউটো, আৰু কমেণ্ট কৰিয়ে জনাই দিব আপুনি। ধন্যবাদ সকলোকে। চাইনাছৰ কাৰণে নাকত মিঠাতেল দিব লাগে। দুই 3 টোপাল কৰি। প্ৰশ্ন আহি থাকিব। এতিয়া মোৰো সময় হৈছে, ভাত চাত খাই লৈ আৰু অলপ কাম আছে, কৰিব লাগে। আৰু যদি কালিও এনেকৈ দিনটো বৰষুণ হৈ থাকে তেনেহ'লে অহাকালিও মই অনলাইন আহিম। যদি অহাকালি কাইলৈ এনেকৈ বৰষুণ আহি থাকে, বেছিভাগ মানুহে ঘৰতে থাকিব, তো অহাকালি কাইলৈ অনলাইন আহিম। আজিলৈ ইমানতে সামৰিছোঁ। প্ৰায় 1.5 ঘণ্টাৰ ওপৰ হৈ গ'ল আপোনালোকৰ বিভিন্ন ধৰণৰ বিধান দিয়া। প্ৰাঞ্জল অসম ফেটি লিভাৰৰ কাৰণে পুনৰ্নভা ৰসটো খাব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। কমেণ্টৰ সংখ্যা এতিয়ালৈকে 2600ৰ ওপৰ হৈ গ'ল, 2600ৰ ওপৰ হৈ গ'ল কমেণ্ট। আৰু আপোনালোকৰ ইমান বিশ্বাস আৰু মৰম পাই মই যথেষ্ট পাইছোঁ, সাহস পাইছোঁ। এইদৰে আপোনালোকৰ মৰম দি থাকিব। বাকী যায় যি কয় শত্ৰুৰ কথাত কাণ নিদিব। কোনোবাই কিবা ক'ব, কোনোবাই কিবা ক'ব। কাৰণ মোৰ যুদ্ধ মাফিয়াৰ বিৰুদ্ধে। ড্ৰাগছ মাফিয়া আপোনালোকে শুনিছে, ঠিক সেইদৰে মেডিচিন মাফিয়াও আছে। তো মোৰ যুদ্ধ তেওঁলোকৰ বিৰুদ্ধে। আপোনালোকে এই যুদ্ধখনত মোক সহায় কৰক। ঘৰুৱা বিধান, সহজলভ্য বিধান আপোনালোকে খাওক, খাই ভালে থাকক। চুগাৰৰ কাৰণে আমাৰ ঔষধ, বনৌষধ বা খালে
বহুত কম খৰচতে হয় আৰু পশ্চিমীয়া ঔষধ খালে য'ত 2000 টকা লাগে তত আমাৰ 100 টকাতে ভাল হৈ যায়। চাও পল্লৱ লুখুৰাখন এই প্ৰশ্নটোৰ উত্তৰ মই আগতে দিছোঁ মাজতে। আমাৰ এটা উমেন 30 বুলি আছে, সেইটো খাব লাগিব 6 মাহমান আৰু শতমূলটো খাব লাগিব। শতমূল গুড়ি 1 চামুচ 1 গিলাচ গৰম পানীত মিক্স কৰি নিয়মিত 6 মাহমান খাব লাগে। তো শুভৰাত্ৰি, ভালে থাকক সকলোৱে। চাৰিওফালে পানী, ঘৰতে থাকক। ঘৰতে থাকি যিবিলাক বস্তু আপোনালোকক লাগে আমাক অৰ্ডাৰ কৰক। অৰ্ডাৰ কৰিলে আমাৰ হেৰিত পোৱা যায়। গুৱাহাটীবাসী চাৰিওফালে পানী, তথাপি আমি হোম ডেলিভাৰী গুৱাহাটীত চালু ৰাখিছোঁ। চাৰিওফালে পানী গুৱাহাটীবাসী, আপোনালোকে বাহিৰত ওলাই আহিব নালাগে, যিহেতু পানী বেছি হৈছে। তো আপোনালোকক এটা নাম্বাৰ দিছোঁ, গুৱাহাটীৰ মানুহখিনিয়ে অনলাইন অৰ্ডাৰ হোম ডেলিভাৰীত পাই যাব। যিহেতু ইমান পানী আপোনালোকে নিজৰ জীৱন বিপদাপন্ন কৰাৰ কাৰণে কৰি দোকানত আহি বস্তু ল'ব নালাগে আমাৰ। আপোনালোকে হোম ডেলিভাৰী পাই যাব, ঘৰত বহিয়ে এটা অৰ্ডাৰ কৰিব পাৰিব। গুৱাহাটীত আমাৰ হোম ডেলিভাৰী, ডোৰ টু ডোৰ হোম ডেলিভাৰী আছে, ছিষ্টেম এটা আমি এই কৰিছোঁ। এপছৰ উপৰিও এইটো ফোন নাম্বাৰত আপোনালোকক ফোন কৰিলে ঘৰতে বস্তুখিনি পাই যাব, খালি গুৱাহাটীৰ কাৰণে। 8638018855 এইটোত গুৱাহাটীত ফ্ৰী হোম ডেলিভাৰী পোৱা যায়। 8638018855 এইটো ফোন কৰিলে আপোনালোকক যি বস্তু লাগে গুৱাহাটীত ফ্ৰী হোম ডেলিভাৰী পাই যাব। এনেকুৱা বৰষুণৰ বতৰত পানীত আপোনালোকে বাহিৰত ওলাই আহিব নালাগে, এই ফোনটোত ফোন কৰিলে আপোনালোকক ঘৰত বস্তুখিনি দি দিব আমাৰ মানুহে। তো সকলোকে ধন্যবাদ, শুভৰাত্ৰি। আকৌ লগ পাম। প্ৰশ্ন বহুত আহিল, যিখিনি পাৰিলোঁ দিলোঁ। আকৌ অতি সোনকালে আহিম আপোনালোকৰ মাজলৈ, উত্তৰবিলাক দিয়াৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম। শুভৰাত্ৰি। সকলোৱে ভাত চাত খাই লৈ বঢ়িয়া কৰি 1 ঘণ্টা 2 ঘণ্টা ইফাল সিফাল ঘূৰি বঢ়িয়া কৰি শুই যাব। লগে লগে ভাত চাত খাই লৈ শুই নাযাব। ৰাতিপুৱা উঠি গৰম পানী খাওক। গৰম পানী খাই 1 ঘণ্টা পিছত ভাত খাব, লগে লগে ভাত নাখাব। ধন্যবাদ সকলোকে, শুভৰাত্ৰি।